জ্যোতিষটো কি বলে আমি মানে এতিয়ালৈকে গম নাপায় বস্তুৰ পিছত আপুনি কেনেকুৱা ক্লাৰিফিকেশ্যন দিব একচুৱেলি জ্যোতিষ কবলৈ গলে জ্যোতিষটো হল ব্যক্তিৰ মানে মানুহৰ ভাল বেয়া শুভ অশুভ এটু জানিবৰ কাৰণে যোনটো ওয়ে থাকে ৰাস্তা থাকে এটুকে সাধাৰণতে জ্যোতিষ বুলি কোৱা যায় যাক দেখি পেলাই আমি যা গণনা কৰি পেলাই আমি আমাৰ জীৱনত কালি কি ঘটনা ঘটিব পাৰে বা পাষ্টত কি হৈ গৈছে বা ফিউচাৰত কি হ'ব বা প্ৰেজেন্টত আমাৰ বিস্তৰত কি চলি আছে এটু জানিবৰ কাৰণে যোনটো ওয়ে বা যোনটো ৰাস্তা আমি ইউজ কৰো এটুৱে জ্যোতিষ আসলে বুজিব গলে এতিয়ালৈকে আমাৰ সমাজত জ্যোতিষৰ কাৰণে কিবা ক্লাৰিফিকেশ্যন নাই তো ইয়াৰ মানে কনফিউজন আহি থাকে বস্তু জানিবলৈ একচুৱেলি কেনেকুৱা মনৰ কিবা মন দিব লাগে আৰু কি মানে প্ৰ্যাকটিকেলত আহিব লাগে মানে আমাৰ সমাজত কনফিউজন জ্যোতিষৰ কাৰণে কি হৈ আছে আমি জ্যোতিষৰ প্ৰপাৰ নলেজ নথকাৰ কাৰণেও আমি আজিকালি সকলোৱে জ্যোতিষ হৈ ওলাই আছো আৰু সকলৰ লগত এইটো নলেজো নাথাকে আমি এটা আইডিয়া কৰি কথাবিলাক কৈ দি আছো সেইকাৰণে সিহঁতৰ কামো নহয় সেইকাৰণে এইটো কনফিউজনটো আহি থাকে আৰু 100% কেতিয়াবা নহয় বিভিন্ন বস্তুৰ 100% হ'ব নোৱাৰে আপুনি যেনে বা এতিয়া অলপ আগত এটা প্লেন ক্ৰেশ হৈ গ'ল এয়াৰ ইণ্ডিয়াৰ আপুনি জানে সকলোৱে জানে এইটোতো এটা পঞ্চাংগত যোনটো জ্যোতিষ গণনাৰ হিচাপত পঞ্চাংগ বনোৱা যায় ইয়াৰলি হিচাপত আহে তাত স্পষ্ট কৰি লিখি দিয়া আছিল যেতিয়া মানে বৃহস্পতি অন্ধ হৈ যায় বৃহস্পতি সুসুপ্ত অৱস্থাত যায় এই সময়ৰ পৰা ধৰি লওক 7th জুলাইলৈকে এটা সমাজৰ মানে সোসাইটিত বিভিন্ন সমস্যাবিলাক আহি থাকিব অঘটন হৈ থাকিব যি সত্তা যাৰ হাতত মানে এইটো দেশ বা আমাৰ সমাজটো চলি আছে তা সেই ব্যক্তিৰ লগত কিবা অঘটন হ'ব পাৰে বা সমাজৰ যোনটো মানুহ আমি জ্ঞানী বা বুদ্ধিজীৱী বা এটা নলেজেবল বুলি জানো তাৰ জীৱনত কিবা অঘটন হ'ব পাৰে এইটো এটা আছিল আৰু তাৰ পিছত আছিল বায়ুয়ান মানে আকাশৰ পৰা যিমান যাত্ৰা বিলাক কৰি থাকো আমি তাত অসুবিধা হ'ব পাৰে এইটো বিলাক ক্লিয়াৰ লিখা আছিল কিন্তু হল কি যেতিয়ালৈকে মোৰ আগত নঘটে ঘটনাটো মই বিশ্বাস নকৰো যেতিয়া ঘটি যায় তেতিয়াহে আমি কিয় ঘটিল বুলি খুজিব গলে এইটো পাওঁ সেইকাৰণে জ্যোতিষ মইও 100% শিওৰ বুলি নকওঁ কিয়নো 100% শিওৰ হ'বলৈ হলে সকলো চিজ মিলি যাব লাগে যেনেকৈ আপুনি ধৰি লওক আপোনাৰ যদি আমি জ্যোতিষী চাব লাগে তেতিয়ালৈকে আপোনাৰ কি ক্লিয়াৰ লাগে আপোনাৰ জন্ম তাৰিখ ক্লিয়াৰ থাকিব লাগে আপোনাৰ জন্মৰ টাইম টু ক্লিয়াৰ থাকিব লাগে আৰু প্লেস ক্লিয়াৰ থাকিব লাগে এটো সকলো যদি ক্লিয়াৰ আছে আৰু ৰাইট আছে তেতিয়া হেইটো গণনা কৰি সহজ ওলাব পাৰিম অসল ওলাব পাৰো কেতিয়াবা আমাৰো আমিতো এনেক সোসাইটিৰ মানুহ আমিতো বিশেষ কৰি বিটিসিৰ মানুহ আপোনাৰ জন্ম কেতিয়া হৈছিল বুলি কোৱাৰ সময়ত আমি এতিয়া তো অলপ চেঞ্জ হৈ গৈছে নহলে তো আমি গাছ কাটাৰ সময়ত এই গছ কাটাৰ সময়ত ধান কাটাৰ সময়ত জন্ম হৈছিল এই মানসিকতি আমাৰ এইটো ভাৱনা আছিল এই কাৰণে আমি এক্সাক্ট টাইম আমাৰ মনত নাথাকিবও পাৰে এই কাৰণে জ্যোতিষী মানে 100% নহব পাৰে কিন্তু ভাল জ্যোতিষীৰ লগত এইটো 100% গ্যাৰান্টিও লব পাৰিম আমি তেনেকুৱা বহুত জ্যোতিষী আছে যে যি 100% দিব পাৰে 100% নহয় নহব পাৰে ইয়াৰ কি আছে মতলব ভিতৰত নোৱাৰ কথাটো মই কৈ দিছো তো এইটো মানে এক্সাক্ট টাইম বিলাক নথকাৰ কাৰণে আৰু মানে একচুয়াল মানে পারফেক্ট জ্যোতিষ নথকাৰ কাৰণে হৈছে যদি এক্সাক্টলি হয় এক্সাক্টৰ মাজত কেনেকুৱা কিবা ডেট এণ্ড টাইম যদি এজনৰ ভৱিষ্যত চাবৰ কাৰণে এক্সাক্ট মানে ফাইনেল লাগে তেনেহলে এইটো হল মানে ফাৰ্স্ট বেসিক হিচাপত লাগে তাৰ ডেট অফ বাৰ্থ টাইম অফ বাৰ্থ আৰু প্লেস অফ বাৰ্থ এটো এইটো যদি থাকে তেনেহলে 90% লৈকে মইও কৈ দিব পাৰো যে হ'ব এতিয়া আমি জানিব বিচাৰিম যে বাস্তু বলে কয় বাস্তুটো কি একচুয়ালি বাস্তু কি কিবা এংগলত ইউজ কৰে আৰু সমাজত কিয় লাগে বাস্তু দেখক আমি বাস্তুৰ কাৰণে যিমান খেল আছে না আমি বুজা মতে বা দেখা মতে সকলো খেল আজিকালি বাস্তুৰ ভিতৰত আছে আমি আগৰ সময়ত কেনেকুৱা আছিল আমি বাহৰ ঘৰ বনাই পেলাই বহিছিল
3 মাস 5 মাহ এবছৰ পিছৰ এই ঘৰটো ফেলাই নতুন বনাইছিল আচ্ছা এতিয়া তেনেকুৱা নহয় আমি যেতিয়া ঘৰ বান্ধো 50 বছৰ 60 বছৰ 20 বছৰৰ কাৰণে ফিক্স বনাও আৰু ৰুম বিলাকো ফিক্স থাকে আগৰ নিচিনা নহয় যে 2 মাহ হল এইটো বাহৰ বেৰাটো ভাঙি গল সাইড চেঞ্জ কৰি ললো তেনেকুৱা নহয় আজি তো ফিক্স বনাই আছো সেইকাৰণে যেতিয়া আমি ফিক্স ঘৰটো বনাই লও যেতিয়া আমি আজি কালি সিমেন্টৰ ঘৰ বিলাক বনাব ধৰিছো ইটা সিমেন্ট লগাই বিলাই তেতিয়া আমি বাস্তু চাবই লাগিব যেতিয়া আমি ভূমি পূজন বুলি কয় আগতে যেতিয়া ঘৰ বান্ধ তাৰ আগত আমি এই মাটিটো চাব লাগে মাটি ঘৰ বনোৱাৰ কাৰণে উপযুক্ত আছে নে নাই সকলো মাটি ঘৰৰ কাৰণে উপযুক্ত নাথাকিব পাৰে তাত কিবা দোষ বিলাক আছে নেকি এইটো চাব লাগে আৰু কোনটো এংগলৰ পৰা আমি ঘৰ বনালে আমাৰ কাৰণে লাভ হ'ব এইটো চাব লাগে আৰু ঘৰৰ ভিতৰতো আমি কোনটো দিশাত মানে ৰসই কিচন ৰাখিব পাৰি কোনটো দিশত আমাৰ পূজাৰ কোঠা হ'ব লাগে কোনটো হিচাপত কোনটো কোণাত আমাৰ বেডৰুম হ'ব লাগে গেষ্ট ৰুম ক'ত হ'ব লাগে ওয়াশৰুম ক'ত হ'ব লাগে এইটো বাস্তুৰ হিচাপত যদি আমি ৰাখো তেনেহলে ঘৰত এটা শান্তি মানে পজিটিভ ৱেভ আহি থাকিব কিন্তু এইটো যদি নিমিলে তেনেহলে আমাৰ ভাল সংসাৰ চলি থকাৰ মাজতো কেতিয়াবা কাজিয়া হৈ যায় ঘৰৰ ভিতৰত আগ লাগি যায় আগুন হৈ লাগি যায় আজিকালি দেখো শৰ্ট সাৰ্কিট হৈ যায় তাৰ ভিতৰত বাস্তুৰ দোষও আছে সেইকাৰণে যেতিয়া আমি পাৰ্মানেন্ট ঘৰ বনাও এনে আগৰ নিচিনা যে খেৰৰ ঘৰ বাঁহৰ ঘৰ বনালে এইবিলাক চাব নালাগে কিয়নো এইটো আমি চেঞ্জ কৰি থাকো যদি আমি ফিক্স ঘৰটো বনাও তেতিয়া বাস্তু চাব লাগে আৰু আমাৰ জীৱনত বাস্তুৰ একদম মানে ফুল লাইফ ভূমিকা আছে আজি আমাৰ বাস্তুৰ হিচাপতে আমাৰ ঘৰৰ মাইন্ডসেটটো হয় আমি ঘৰৰ ভিতৰত সোমাৱাৰ লগে লগে আমাৰ মনস্থিতিটো চেঞ্জ হয় আগৰ আমাৰ ঘৰ আছিল না কিমান ভাল আছিল সৰু দৰৱাজাটো সৰু আছিল আমি ঘৰক মন্দিৰ বুলি মাতো বাস্তুত এইটো ক্লিয়াৰ লিখাও আছে এইটো পঢ়িব আপোনাৰ আজিকালিতো ইমান অসুবিধা হ'বও নালাগে মোৰ হিচাপত কিয়নো গুগলৰ সময় আজিকালিতো আমি নিজেও গুগল সাৰ্চ কৰি কোনোবাই গুৰুজীয়ে আপোনাক এনেকৈ কৈ দিছে যদি আপোনাক বিলিভ কৰিব নোখোজে বা বিলিভ নহয় বা আপুনি টেষ্টও ল'ব পাৰে আজিকালিতো গুগল ইউজ কৰি এইটো আপুনি টাইপ কৰি পেলাই নিজেও চাব পাৰে আজিকালিতো গুগলত অলৰেডি সব সকলো বস্তু দিয়াই আছে আপুনি যদি বাস্তুৰ হিচাপত আপুনি আগৰে পৰা বাস্তুৰ গাইড লৈ পেলাই ঠিক আছে একজন গুৰুজীৰ পৰা বা জ্যোতিষীৰ পৰা বাস্তু জানাৰ পৰা এটা গাইড লৈ পেলাই ষ্টাৰ্টিংৰ পৰা আপুনি ঘৰ যদি বান্ধে ঘৰ ক্লিয়াৰ হোৱাৰ পিছত একো অসুবিধা না থাকে একটু একদম খাটাং আকর্ডিং টু ইউ আপনার বাবে মোটামুটি ঘৰৰ এংগলটো মিলিব লাগে হলে সমাজত শান্তি হ'ব ঘৰত শান্তি হ'ব সমাজত ফলো কৰিব এইটো আপুনি কি ক'ব সমাজ দেখক সমাজত তো শান্তি কেতিয়া হয় সমাজ শান্তি হ'বৰ কাৰণে আগত ঘৰটো শান্তি হ'ব লাগে যেনেকুৱা আপোনাৰ ঘৰত যদি শান্তি আছে আপুনি যেতিয়া ঘৰৰ পৰা সমাজৰ কাৰণে ওলাব যদি আপুনি ঘৰৰ পৰা ফ্ৰেছ হৈ ওলাব পাৰে তেনেহলে আপুনি তাত 100% ফ্ৰেছ হৈ আপুনি আপোনাৰ কামটো দিব পাৰে যদি ঘৰত কাজিয়া হৈ ওলাব লাগে ঘৰত যদি ধৰি লওক আপুনি ঘৰত ভাত নোখোৱাকৈ ওলাব লাগে যদি তাত মনটো মানে বেয়া লাগি থাকে সমাজৰ কাৰণে আপুনি পজিটিভ দিব নোৱাৰে সেইকাৰণে ঘৰত যেতিয়ালৈকে ঘৰৰ আগতো পৰিবাৰৰ লগত ফ্যামিলি যদি ভাল না থাকে ফ্যামিলিৰ ভিতৰত যদি কাজিয়া হৈ থাকে তেনেহলে আপুনি সমাজকো সই ওয়েট মানে রাইট ওয়েট লব নোৱাৰে সেইকাৰণে আগত ঘৰটো ভাল হ'ব লাগে ঘৰটো যদি শান্তি হৈ থাকে তেনেহলে সমাজকো শান্তি টানিব পাৰে এইটোই হয় তো আমাৰ সমাজত বাস্তুটো ফলো কৰিবলৈ আপুনি কিবা অনুৰোধ জনাব নেকি নহয় মইতো আগৰে পৰা কৈ আছো আমি বড়ো বা গোৰ্খালী সম্প্ৰদায় হওক বা বিভিন্ন আমি বিটিচি বা আসামত বসবাস কৰা বা ভাৰতত বসবাস কৰা সকলো ধৰ্মাৱলম্বী মানুহে মইতো নকওঁ যে কেৱল হিন্দুৱে সকলোৱে বাস্তু ফলো কৰিব লাগে ওয়ে বিভিন্ন হ'ব পাৰে আজিকালি সকলোৱে পূজা কৰে আমি হিন্দু বিলাকে হিন্দুৰ ষ্টাইলত বা হিন্দুৰ নিয়মত কৰো বেলেগ ধৰ্মাৱলম্বী বিলাকে বেলেগ কিন্তু বাস্তুৰ গাইডটো সকলোৱে ল'ব লাগে কিয়নো ঘৰৰ কাৰণে শান্তি সকলোকে লাগে কেৱল হিন্দুকে শান্তি লাগে এইটোতো নহয় সকলোকে শান্তি লাগে এইটো নিজৰ নিজৰ ওয়ে আছে পূৰ্ব দিশাৰ ফালে মুখ কৰি ঘৰ বান্ধিব লাগে আমাৰ গোৰ্খালী বা বেছি হিন্দু সমাজত আগৰ এই আপুনি তুলসী বুলি কয় এইটো পৌধা লগাইছিল ঘৰৰ আগত এইটো যদি আপুনি ধাৰ্মিক দৃষ্টিৰ পৰা চাই বা আপুনি কি কয় সায়েন্সৰ হিচাপতো চাব পাৰে এইবিলাকক সায়েন্সৰ হিচাপত চাই যদি 23 আৱাৰ্স অক্সিজেন দিব পৰা গছ হল তুলসী সেইকাৰণে তো আমি ঘৰৰ আগত তুলসী লগাইছিলো না কেতিয়া আমাক যদি উশাহ লবৰ কাৰণে অসুবিধা হয়
তো আমাৰ ঘৰৰ পৰা যোনটো হাৱাটো ভিতৰত সোমাই যায় না, এইটো তাৰ পৰা অক্সিজেনটো সোমাই যাওক, এইকাৰণে আমি ঘৰৰ আগত তুলসীৰ কিবা ৰাখিছিলো। কিন্তু আজিকালি মডাৰ্ণ হৈ গৈছো আমি, আজিকালি তুলসীৰ কিবাটো ভাল নালাগে আগত বুলি ছতত লগাব ধৰিছো। এইটো একো ফল নহব, এইটো ছতত লগালে তো এইটো যোনটো কাৰণত লগাব হৈছিল এইটো কাৰণ বেলেগ আছিল। আজিকালি আমি দেখিলেও পাম যেতিয়া ঘৰ এটা বনাব, ঘৰ বনাবৰ আগত এটা কিবা ওপৰত ঘৰ বনাবলৈ কিবা আগত যেনিবা ৰেড কালাৰৰ আৰু কিবা কাপোৰ দি দিয়া, এইটো একচুৱেলি কি মিনিংটো? এইটো অলৰেডি হল এটা তীৰ ধনুক নিচিনাও বনোৱা থাকে, হয় না? এইটো হল আমি বাহিৰত দেখা বস্তু, ওপৰত দেখা পাওঁ যোনটো, এইটো হল এনেতো তীৰ লগোৱা আছে আমাৰ বাহিৰৰ পৰা অহা মানে কুদৃষ্টি বুলি কয় যায়, বুৰে নজৰ, তাৰ পৰা বছৰ কাৰণে এটা মেডিটেটিভ হল। কলচটো এটা বৰুণৰ আহ্বান, তাত শান্তি হৈ থাকে, ভৰি থাকে, এইটো হল আমি দেখা পোৱা। কিন্তু দেখা নোপোৱা বস্তুটি কি হল, এই ঘৰ বন্ধাৰ আগত যোনটো ভূমিৰ পূজা হয় এইটো দেখিব লগা বস্তু। তার তলত যোনটো মাটিৰ তলত যোনটো পূজা কৰে তাত ভূমিৰ পূজা কৰা হয়। আমি পৃথিৱীত ঘৰ বান্ধি আছো না, আগত আমি পৃথিৱীক জনাব লাগে না যে আমি আপোনাৰ তাত আমাৰ ঘৰ বান্ধি আছো। আগত তাক মনাব লাগে যাৰ ঘৰত আমি ঘৰ বান্ধি আছো। ফৰ এক্সাম্পল আমি যেতিয়া কোনোবাৰ ঘৰত গৈ ৰেন্টত থাকো বা স্কুলত যাওঁ বা কলেজত যাওঁ, আগত গৈ আমি প্ৰিন্সিপালক ক'ব লাগে না আমি আপোনাৰ কলেজত পঢ়িব আহি আছো, এটোতো মানে জনাব লাগে। সেইকাৰণে আমি পৃথিৱীক জনাই আছো যে আপোনাৰ তাত আমি ঘৰ বান্ধি আছো, এটা আপুনি মোৰ পৰা প্ৰসন্ন খুশি হৈ থাকক, প্ৰসন্ন হৈ থাকক। তাৰ পিছত বাস্তুৰ হিচাপত যোনটো দেৱতাক পূজা কৰিব লাগে, নাগ দেৱতাৰ পূজা হয়, তাত নাগৰ পূজা হয়, এইবিলাক বিভিন্ন চিজৰ তাত পূজা হয়। আৰু শান্তিৰ কাৰণে যেতিয়া বিভিন্ন বেয়া বস্তু বিলাকৰ দৃষ্টিবিলাক আছে যদি তাত শান্তিকৰণে পঞ্চধাতু বিলাক অষ্ট ধাতু বিলাকো লগোৱা যায় মাটিৰ তলত, এইটো খান্দি পেলাই তাত পৰাই পেলাই তাৰ পিছতহে তাৰ ইটা বা মাটি দিয়া গাঁথনি কৰা বা খুঁটি উঠাব এই প্ৰচেছ বিলাক কৰা যায়। আগৰ দিনত আমি দেখিবলৈ পোৱা নাছিলে, এতিয়া বৰ্তমানত যুগটো যেনেকা চেঞ্জ হৈ গ'ল, ইয়াত বেছি আমি দেখিবলৈ পাওঁ। নহয় আগতো আছিল, আগতো আৰু বেছিয়ে আছিল, হয় না? আমি এইটো গুৰুত্ব দিয়া নাছিলো কাৰণেহে এইটো বাস্তুৰ ধনুক বা ঘট লগা আজিৰ প্ৰচেছটো নহয় না, আগৰে পৰা আছিল। আৰু মাটিৰ তলত পূজা আগতেও কৰিছিল, কিন্তু আগত কেনেকুৱা আছিল, ভাৱত আছিল। আগত এই মন্ত্ৰবিলাক নাছিল, আগত চিধা যাই কৈছিল হে ভগৱান মোক ৰক্ষা কৰা, মই আপোনাৰ তাত আপোনাৰ আমাৰ ঘৰ বান্ধি আছো, এই যি আছে বেয়া বস্তু থাকিলে ইয়াৰ পৰা গুচি যোৱা যা বুলি কৈ আমি মনৰ পৰা কথা দি মনাইছিলো। তেতিয়া আমাৰ মন বিলাক চাফা আছিল, মনত মানে বেয়া বস্তু নাছিল, এইকাৰণে আমাৰ মনৰ ভাৱটো বুজি পাইছিল। আজিকালি আমাৰ মনটো বেয়া হৈ গৈছে না, আমি মনৰ পৰা এটা কৈ থাকো, ভিতৰৰ পৰা বেলেগ কৈ থাকো, সেইকাৰণে আজিকালি মন্ত্ৰৰ সাহাৰা লব লগা হ'ল। এইটো মন্ত্ৰৰ সাহাৰা লয়, বেদ মন্ত্ৰ মেৰিটটো আৰু ডিমেৰিটটো কেনেকুৱা কিবা আছে, ফাৰাক আছে, ডিফাৰেন্স আছে একচুৱেলি। যে গতিত যেনেকুৱা আপুনি ৰেড কালাৰৰ কিবা দিয়ে, মেৰিটটো কেনেকুৱা আৰু ডিমেৰিটলি কেনেকুৱা বিলিফ? নহয়, বাস্তুৰ হিচাপততো মেৰিট আৰু ডিমেৰিটৰ একো তাতো কিবা নাই। যাৰ ঘৰত বনাইলে এইটো মেৰিট আৰু ডিমেৰিটত নাথাকে। এইটো কোনোবাই কৈছে যদি এইটো ভুলি কোৱা বুলি ভাবিব লাগে। মইতো এনেকুৱা পোৱা নাই যে কোনোবা মেৰিটৰ ঘৰ বনোৱাৰ কাৰণে বেলেগ ষ্টাইলত এইটো পূজা দিব লাগে বা অনমেৰিট, কিন্তু আজিৰ অনমেৰিট কালিৰ মেৰিট হৈ যায়। এইটোতো ঘৰ বন্ধাৰ পিছতো মেৰিট হ'ব পাৰে। আপুনি আমাৰ আসামৰ মাজত দছৰ জেগাত যায় যেনিবা পূজা কৰে, আৰু সেনেকা কিবা যেনেকা সময়ত পূজা কৰিব লাগে সেইবোৰ আপুনি খবৰ পায়, যাব লগা হয়। কেনেকুৱা আমাৰ আসামত বেছি ভাৱে ফলো কৰা দেখিছে আপুনি? মই এনে ধুবুৰীৰ পৰা শদিয়ালৈকে যাওঁ পূজা কৰা। আৰু আমাৰ হল পুৰোহিত কৰ্ম। আমাৰ যেতিয়া আমি এইটো পুৰোহিত কৰ্মৰ কাৰণে আগত ওলাইছো, তেতিয়া আমি এটাই ধাৰণা লৈছো যে আমাৰ হিন্দু বিলাকৰ ধৰ্মৰ পৰা কেনেকৈ ধৰ্মত মানে এক কৰি ৰখা হয়। ইয়াত জাতি এৰি পেলাই, ইয়াত কোনোবাই জাতি হিচাপত নহয়, ধৰ্ম হিচাপত এক কৰা কেনেকৈ যায়। সেইকাৰণে আমিতো বড়োৰ ঘৰতো গৈ পূজা কৰি আছো, বাথৰ ঘৰতো কৰি আছো, ব্ৰহ্মৰ ঘৰতো পূজা কৰি আছো, সকলোৰে ঘৰত গৈ পূজা কৰি আছো। নেপালী গোবৰখালী কমিউনিটিৰ তাতো গৈছো, বিহাৰীৰ তাতো গৈ, মৰৱাৰীৰ তাতো গৈ কৰি আছো। সকলো সম্প্ৰদায়ৰ যিমান আছে হিন্দু ধৰ্মাৱলম্বী যিমান মানে জনজাতিৰ মানুহ বিলাক আছে তাৰ সকলোৰে ঘৰত গৈ পূজা কৰি আছো। অলপ ডিফাৰেন্সটো থাকে, সিহঁতৰ নিজৰ কালচাৰো আমি বচাই দিব লাগে। ফট কৰি যেনেকৈ এটা গোৰ্খালীৰ ঘৰৰ পূজা যেনেকৈ হয় তেনেকুৱা পূজা বড়ো
চবৰৰ ঘৰত নহ'ব পাৰে, কিন্তু নিজৰো কালচাৰ আছে, নিজৰ কুল দেৱতাৰ পূজাৰ নিজৰ নিয়ম আছে, এইটোও বচাই দিব লাগে, কিন্তু কৰিব লগা বস্তু কৰিব লাগে, এইটো হ'ল আছে। গছৰ ভিতৰত যেনে বানিয়ান ট্ৰি বুলি কয় ইংলিছত, তাৰ ভিতৰত পূজা কৰে এটা, পানীত পূজা কৰে এটা, আৰু ঘৰত মন্দিৰত পূজা কৰে এটা, কি ডিফাৰেঞ্চ আছে? নহয়, ডিফাৰেঞ্চটো এনে দেখিব গ'লে একো নাই, এইটোতো মনৰ ভাৱনা, মই য'ত পাৰো তাতে পূজা কৰি দিওঁ, ভগৱানটো ইয়াতো আছে, অহম ব্ৰহ্মাস্মি যত্ৰ তত্ৰ সৰ্বত্ৰ, মানে মই ইয়াতো আছো, তাতে ধৰি লওক আপোনাৰ তাতো ভগৱান আছে, মোৰ তাতো ভগৱান আছে, এইটোৱে ভগৱান আছে, যোনটো আপোনাৰ ভিতৰত আছে মোৰ ভিতৰতো এইটোৱে ভগৱান আছে, কেৱল বুজিব লগা কথাহে আছে। মই যেতিয়া মোৰ লগত ভগৱান আছে বুলি বুজি পাওঁ, তেনেহলে মই এইটোও বুজি পাব লাগে যে আপোনাৰ লগতো এইটোৱে ভগৱান আছে। অহিংসা থাকিব লাগে, একজনে বেলেগজনক হিংসা কৰিব নালাগে, কিয়নো মোক যিমান বিষায় আপোনাকো সিমানেই বিষায় যদি আমি চোৰ দিওঁ। এইটো পূজাৰ প্ৰচেছত আমি ঘৰত কৰিলেও এইটোৱে দেৱী দেৱতাক পূজা কৰো, বনত গৈ কৰিলে, নদীত গৈ কৰিলেও স্বৰূপ বিলাক বিভিন্ন থাকিব পাৰে। আমি যেনেকৈ নদীত গৈ পূজা কৰিলে আমি বৰুণ ভগৱানক পূজা কৰো, বিষ্ণু ভগৱানক পূজা কৰো যদি, আৰু বাথৌ সকলে শিৱজীৰ এটা স্বৰূপ বুলি ধাৰণা কৰি লয়, এইটো শিৱ। আৰু ব্ৰহ্ম বিলাকে হোম যজ্ঞ বুলি কয়, ব্ৰহ্মৰ স্বৰূপটো মানি। মূলত কথাটো হ'ল ব্ৰহ্ম বিষ্ণুৰ সৃষ্টিৰ ভিতৰতে আছে, ব্ৰহ্মই সৃষ্টি কৰিছে, বিষ্ণুৱে পালন কৰি আছে, শংকৰে সংহাৰ কৰি আছে, এইটো তিনটাই লাগে, আৰু তিনটাৰে এটাই স্বৰূপ হয়। এইটো খুজিব গ'লে এটাই, যেনেকৈ ধৰি লওক আপুনি এটা এতিয়া এংকাৰ, এটা নিউজ চেনেলৰ এংকাৰ, এতিয়া ইয়াৰ পৰা ওলাই গ'লে আপুনি যেতিয়া ঘৰত যাই পাব, আপোনাক দেখাৰ লগে লগে আপোনাৰ ল'ৰা ছোৱালীয়ে এই মোৰ বাবা আহি গৈছে বুলি বাবা বুলি মাতিব, তেতিয়া আপুনি এটা ল'ৰা বা ছোৱালীৰ বাবা। তাৰপিছত আপোনাৰ ঘৈণীকে পানী লৈ আহিব, আপোনাক ঠাণ্ডা পানী আনি দিছো, আপুনি ঘামি পেলাই আহিছে, অলপ পানী পিলক, তেতিয়া আপুনি এজনৰ হাজবেণ্ড হৈ গ'ল। বা স্কুলত যাব, আপুনি টিচাৰ হিচাপে থাকিব, এজন টিচাৰ, এইটো আপোনাৰ বিভিন্ন ৰূপ থাকিব পাৰে এজন মানুহৰ। তেনেকৈ ভগৱানৰ বিভিন্ন মানে লীলা হিচাপত এইটো বিভিন্ন ৰূপ হ'ব পাৰে। এইটো ভগৱান এক আছে, এটা আছে, এইটো বিভিন্ন মানে লীলা কৰি আছে, এইটো লীলাৰ হিচাপত, আৰু বিভিন্ন এইটো বিভাজন একো নাই, য'ত পূজা কৰিলেও এইটো ভগৱান পাৱাৰ প্ৰচেছ মাত্ৰ হয়। আমি দেখিবলৈ পাই সমাজত, আমাৰ সমাজত নেপালী হওক, বড়ো হওক, যিকোনো ধৰ্মৰ মানুহ হওক, যিকোনো কমিউনিটিৰ মানুহ হওক, আমি সকলোৱে জানে যে আমাৰ ধৰ্মৰ লগত আমি মনটো শান্তি হয়, ধৰ্মৰ লগত কিবা কামটো কৰিব নালাগে, চব গম পায়। তথাপিও কিয় আমাৰ সমাজত কেতিয়াবা ৰেপ কেছ কিবা হয়, ধৰ্মৰ কিবা একচুৱেলি সিহঁতৰ মনত নাই নেকি, একচুৱেলি ঈশ্বৰক কিবা পূজা কৰিব হয়। দেখক, আৰু ধৰ্ম নথকাটো মানুহে নাই। আপুনি যদি চাব যায়, যিমানে বদমাছ কৰিছে তাৰ হিষ্ট্ৰীটো চাব যায়, আপুনি মানে জন্ম লোৱাৰ আগৰে পৰা এইটো বদমাছ নাছিল, চাই যোনটো হওক, এটা ৰেপিষ্ট হওক, এটা মৰ্ডাৰাৰ হওক, এইটো শুৰুৰ পৰা মৰ্ডাৰাৰ বা ৰেপিষ্ট নাছিল। ইয়াতে এটা মানে মাইণ্ড ছেটটো হৈ যায়, মাইণ্ড ছেটটো লাহে লাহেকৈ হৈ থাকে। ইয়াত মইতো চব পৰা আগত মই ফেমিলিক এইটো দায় দিম, মোৰ হিচাপততো এটা ফেমিলিত এইটো মানে প্ৰথম ভুলটো আছে ফেমিলিৰ। আমি গাইড কৰিব পৰা নাই আমাৰ বাচ্চাবিলাকক, আমাৰ ল'ৰা ছোৱালী বিলাকক। মোৰ দেউতাই এটা মানে কথা কৈছিল, আজিও মনত আছে মোৰ, যেতিয়ালৈকে আমি ঘৰত 4জন আছিলো, আমাৰ ঘৰত 4জন যেতিয়ালৈকে এক নহয় তেতিয়ালৈকে ঘৰত ৰাতিৰ খানা নাখায়, এনেকুৱা নিয়ম আছিল। মানে মই সুধিছো কেতিয়াবা পিতাজীক, বাবাক, যে মানে ময়ো কেতিয়াবা ক'ত যাই থাকো, আহাৰ সময়ত ৰাতি হৈ যায়, ভাইও ক'তবা কামত যায়, আপোনালোকৰ ভোক লাগি থাকে, 8টা 9টা হলেও আপোনালোকে নাখায়, আপুনি খাই পেলাই ঘুমাব পাৰে, কিয় নাখায়? তো বাবাই কৈছিল যে এইটো এতিয়া বুজি নাপাবা, এইটো সময় আহিলে বুজি পাবা। মই পিছত গৈহে এইটো বস্তুটো বুজি পালো। কেতিয়াবা বাবাই এজনক কৈ আছিল যে মোৰ ল'ৰাটোৱে মানে মাদক পদাৰ্থ, যেনেকৈ এইটো কি কয় আজিকালি ড্ৰাগছ বা চিগাৰেট বিড়ি মদ বিলাক হ'ল, এইটো খাই আহে বোলে ৰাতিৰ সময়ত। তো মোৰ বাবাই কৈ আছিল যে তাক এনেকুৱা ৰুলছ বনাই দিয়া, আজিৰ পৰা তোমাৰ ল'ৰা ছোৱালীয়ে নাখাব। তো মই পিছতহে এইটো কথা বুজি পাইছো, যেতিয়া আপুনি ধৰক আপোনাৰ সৰুৰ বাচ্চা আছে, 10-15 বছৰৰ এটা বাচ্চা আছে, তাৰ লগত জইন্ট হৈ আপুনি এটা টেবুলত যদি ভোজন কৰে ৰাত্ৰিৰ, তেতিয়াহ'লে আপোনাৰ আগত 15-10 বছৰৰ ল'ৰাই চিগাৰেট খাই পেলাই বা ড্ৰাগছ লৈ পেলাই আপোনাৰ আগত আহিবৰ কাৰণে হিম্মত নাথাকে।
ফেচ কৰিব নোৱাৰে আপোনাৰ যদি আপোনাৰ আগত এইটো ভাত খাব লাগে একে জাগাতে বহি ঘৰত ৰাত্ৰি তেতিয়াহ'লে তো এই খাই নাহিব তাত আহাৰ লগে লগে আপুনি গম পাই যাব গন্ধাই যাব আপোনাৰ সেইকাৰণে এইটো নিয়ম বান্ধিব লাগে আজিকালি আমি কি কৰি দিছো অলপ মডাৰ্ণ হৈ গৈছো মোৰ ল'ৰা আছে 12 বছৰ 13 বছৰৰ ইয়াৰ কাৰণে এটা অলপ এটা ৰুম বনাই দিছো আৰু আমি মা বিলাকে কি কৰিছো বা ঘৰত কাম কৰা মানুহ বিলাকো আছে যদি কি কৰিছো তাৰ কাৰণে ৰুমতে আমি খাওয়া বস্তু বিলাক রাখি দিও তার পিছত ই 9টাত আহে 10টাত আহে 12টাত আহে আমি নুবুজো কেতিয়া আইছে আৰু কোনটো অৱস্থাত আইছে হাত এনেকে কৰি আইছে না ভৰি দি আইছে এইটো না চাও আমি কেতিয়া চাও যেতিয়া পুৰা বেয়া হৈ যায় মানে যেতিয়া আমি কন্ট্ৰোল কৰিব নোৱাৰো এই সময়ত এইটো আমাৰ গুৰুজি কেনেকুৱা হ'ব লাগে একচুয়ালি আজি জেনাৰেশনটো বহুত টাকলি হয় মানে জীয়াই থাকিবলৈ মানে কেনেকুৱা হ'ব লাগে একচুয়ালি ধৰ্মৰ ভিতৰত ধৰ্মৰ ইয়াতো বিভিন্ন সংস্থাই এইটো কাম কৰিয়ে আছে আমি তো ধন্যবাদ দিব লাগে সকলো অৰ্গানাইজ বিলাক আছে সকলো জাতি জনজাতিৰ ইহঁতে এৱাৰনেছ কৰি আছে এইটো যেতিয়ালৈকে আমি অলপ শিক্ষিত আমি এটা চিজ কৰিব লাগে আমি আজিকালি আমাৰ এডুকেশনটো কেনেকৈ হৈ গৈছে ডিগ্ৰী লেভেলত হৈ গৈছে কম্পিটিশনৰ লেভেলত সংস্কাৰৰ লেভেলত জিৰো আছে আমি কেৱল ডিগ্ৰী হে চাই আছো আমি নলেজ হে চাই আছো আৰু সংস্কাৰ নাই আজিকালি এই কাৰণে আগৰ সময়ত দেখক আপুনি যেতিয়া জানি আমাৰ আগত যদি আমাৰ টিচাৰটো গৈ আছে আমি সাইকেলত আছো তেনে এই সময়ত আমি সাইকেলৰ পৰা নামিছিলো এটো জানি আপুনি কিন্তু ৰিসপেক্ট আছিল তেতিয়া আজিকালি এই বস্তু নাই ই কিয় নাই কাৰণ সংস্কাৰ বলা বস্তুটো আজিকালি নাই আজিকালি কেৱল এডুকেশনে বিচাৰি আছে সংস্কাৰটো নাই এই সংস্কাৰটো আমি দিব লাগে এটো অৰ্গানাইজ বিলাকে কৰি আছে আমিও গাঁৱত কৰিব লাগে প্ৰথম পতে আমি ঘৰত এই সংস্কাৰটো কৰিব লাগে যেনেকৈ আমাৰ তাত আলহী আহে আমি খুলুমবাই কব শিকাব লাগে তাক কোনোবাই আমাৰ পৰা ডাঙৰ আইছে তো আমি খুলুমবাই কব নমস্কাৰ আহক বহক কব শিকাব লাগে তাক বিনম্ৰ হ'বলৈ আমি শিকাব লাগে তেতিয়াহে এই মানুহৰ সন্মান কৰিব যেতিয়া আমাৰ সন্মান কৰি যাব মানুহে মৰম কৰিব ধৰিব যেতিয়া মানুহে আমি হৰবাচাক মৰম কৰি থাকিলে এটো আমাৰ আগত বেয়া বস্তু নকৰে গুৰুজি আমি এটা কথা জানিবলৈ বিচাৰিম আপোনাৰ পৰা এটা কথাটো হ'ল কি যেতিয়া আপুনি ঘৰ এটা নতুনকৈ বনাব নতুনকৈ বনোৱাৰ পিছত যিকোনো আপুনি মুকলি কৰিব খোজে মুকলি কৰিবলৈ কৰা সময়ত ৰিবন এটা বান্ধি কলগছ দুটা কিবা কৰি লগাই তাৰপিছত নালিঙৰ তেলৰ কিবা বাঙাই দিয়ে ইয়াৰ মিনিংটো এতিয়ালৈকে আমাৰ সমাজত গম নাপায় নাজানে একচুৱেলি আপনি হেইতৰ কিবা কি কেনেকুৱা নলেজ দিব বিচাৰে সমাজ এইটো ৰিবনটো ক'ব গ'লে আমাৰ হিচাপত কাটিব নালাগিছিল নকাটিলেও ভাল বান্ধিও এটো খুলিব পাৰিম কিন্তু আমি এটা ট্ৰেন্ড হৈ আহিছে যে কাটিবই লাগে আমাৰ হিন্দু সমাজত তো কাটা ফেলাওয়া বেয়া কৰি দিবা এটো মানে সংবিধানত বা রুলসত নাই আমার হিসাবতে ভাল হ'ব লাগে একো নাই এটো কাটি আছে এটো ট্রেন্ড চলি আছে এটো কব না যাও মই যদি পারে আমি এটো বান্ধার সিস্টেম কৰিব লাগে দুটা রিবনটো আগরে কাটি বিলাই বান্ধি বিলাই এটো ফুল লগাই বিলাই ভালো লাগা যায় তাত এনেকৈ খুলি দিলে বা এটা রিবন লগাই বিলাই এনেকৈ এটো ভালো লাগে এটো কৰিব পাৰিলে আলো ভাল কাটা তো একো নাই আৰু তাৰ পিছত হল এটো নাৰিয়ল এটা ফল থাকে তাত এই সিন্দুর বিলাই লগাই বিলাই তাত পূজা কৰি বিলাই হয় না এটো ফড়ি বিলাই মানে ফুটাই পিলাই ভিতৰত সোমোৱা যায় তাত এনে মেসেজও আছে বহুত যেনেকৈ আমি কিবা স্টার্ট কৰাৰ আগত কৰো তাত এইটো ফুটাওয়ার পিছত আমি ভিতৰত প্ৰবেশ কৰো এটো মেডিটেৰি এটা নলেজ এটা মানে কিবাও আছে জ্ঞানো আছে তাত শিক্ষাও আছে যেনেকৈ এটা নৰিয়লৰ ফল বাহিৰত দেখাৰ কিমান শক্ত থাকি পারে কিন্তু ভিতৰত দেখো কিমান ভাল আছে নরম আছে আৰু কিমান ক্লিন আছে বাহিৰত যেনেকুৱা ভাল নলগা কেনেকুৱা লাগে বাহিৰৰ পৰা চাওকচোন নৰিয়ল এটা কিন্তু ভিতৰত চাওক কিমান বগা কিমান ফ্ৰেছ আছে এইটো মানে মই ইয়াৰ পৰা ভিতৰত তোমাৰ লগে লগে মোৰ মানে শৰীৰটো বা মোৰ মাইন্ডসেটটো তেনেকে হৈ যাওক যেনেকৈ নৰিয়ল আছে বাহিৰৰ পৰা শক্ত থাকিলেও মই ভিতৰৰ পৰা নৰম হ'ব লাগে আৰু মোৰ ভিতৰত সাফা হ'ব লাগে আজিকালি তো আমি ভিতৰৰ পৰা পুৰা কালা হৈ আছো মনটো একদম বেয়া আছে কিন্তু বাহিৰৰ পৰা আমি ভাল হৈ দেখাব খুজি আছো নৰিয়লৰ জাস্ট অপোজিট আছো আমি এটো নৰিয়লে তো মেসেজ দিব খুজি আছে আমাৰ নৰিয়ল মোৰ নিচিনা হোৱা মই যেনেকৈ বাহিৰত শক্ত থাকিলে মই ভিতৰৰ পৰা দেখা কিমান নৰম আৰু কিমান ভাল আছে এটো আৰু এটা কথা হল আমি ধৰ্মৰ যিখিনি ৰুলস এণ্ড ৰেগুলেশন যিখিনি আছে এটো ফলো কৰিব নোৱাৰে
ট্ৰাই কৰিলেও মোটামুটি কেতিয়াবা ৰং হৈ যায়, ৰং কনজে হৈ যায়। মানে যেতিয়া আপুনি বৰাবৰ যিখিনি কিতাপ আছে এইটো মানে পঢ়িবলৈ বেছি নাজানে মানুহবিলাক, আৰু জানিলেও মোটামুটি ফলো নকৰে পঢ়িবলৈ জানিবলৈ। কি ক'ব ইয়াৰ বিষয়ে আপুনি? নহয় দেখক, সৰ্বপ্ৰথমটো হ'ল আমি যোনটো ধৰ্মত আছো, মই বাথৌ হওক ব্ৰহ্ম হওক বা যিমান আছে, এতিয়া বড়ো কমিউনিটিৰে কওঁ, যিমান ধৰ্ম আছে তাত মোৰ বাবা বা বাবাৰ বাবাই যোনটো ধৰ্ম লৈ আছে তাৰ বাবে এইটো কি হয় আগত এইটো বুজিবই লাগে। মই নিজে বুজিব লাগে আগত, তাৰপিছত মোৰ ল'ৰা ছোৱালীক এইটো বুজাই দিব লাগে মই যোনটো ধৰ্মত আছো এইটো কৰ পৰা আহিল আৰু কিয় কৰা হয়। যেনেকৈ এটা গছ ৰখা হয়, ব্ৰহ্ম বিলাকে বাথৌ বিলাকে এটা গছ ৰাখে না, এইটো আমাৰ গোৰ্খালী সম্প্ৰদায়ত চিউৰি বুলি কয়, আপোনাৰ কি কয় তাক বাথৌ বুলি কয়। এইটো এটা ৰুখ থাকে, গছ থাকে, এইটোৱে কিয় ৰাখিব লাগে? তাৰ বিনিময়ত তামোল গছ কিয় ৰাখিব নোৱাৰে, ফুল গছ কিয় ৰাখিব নোৱাৰে, এইটো কিয় ৰাখিব লাগে এইটো বুজিব লাগে আগত। এইটোৱে কিয় লাগে? যেনেকে মই অলপ আগত কৈছো, আমাৰ হিন্দু মানুহ বিলাকে বিশেষ কৰি আমাৰ গোৰ্খালীৰ তো প্ৰত্যেকৰ ঘৰত আগত তুলসীৰ গছটো ৰাখা থাকে। তুলসীৰে কিয় ৰাখিব লাগে? বেলেগতো ৰাখিল হয়। এইটো মই কৈছো তুলসী ৰখাৰ ৰিজনটো হ'ল অক্সিজেন, মানে মিনিমাম আৱাজ অক্সিজেন প্ৰভাইড কৰে কাৰণে আমি ৰাখো। তেনেকুৱা কিবা কিবাতো আছে লজিক, এনেতো ৰখা নাই না। এইটোৱে গছ কিয় ৰাখিছে? কিবা লজিক আছে। আগৰ মানুহে এনে একো কৰা নাই, এইটো লজিক বুজাই দিব লাগে আমি ইয়াক কিয় পূজা কৰি আছো, এইটো হল। আৰু তাৰ পিছত আমি যিমান ধৰ্মাৱলম্বী আছো, হিন্দু ধৰ্মাৱলম্বী, সিহঁতে এটা কথা কৰিবই লাগে, গীতা আছে না, গীতা পঢ়িব অভ্যাস কৰিব লাগে। আজিকালিতো সকলো ভাষাতে গীতা ওলাই দিছে। আজিকালি তেনেকুৱা নাই যে এটা সংস্কৃততে গীতা আছে, নহয়, সকলো ধৰ্মতে সকলো ভাষাতে গীতা ওলাই দিছে। গীতাত বহুত জ্ঞান আছে। আমি গীতা হল, ৰামায়ণ হল, এইটো পঢ়িব কিয় লাগে? এনে নহয় যোনটো ব্ৰাহ্মণ বা পুৰোহিতে এইটোই মাত্ৰ যদি গীতা ৰামায়ণ পঢ়িব লাগে, এইটো নহয়। ৰামায়ণত কি আছে? ৰামায়ণত আপুনি দেখিব পায়, ৰামায়ণ বা কুৰুক্ষেত্ৰ মহাভাৰত দেখিব পায়, আপুনি জানে যদি তাত এটাই মেছেজ আছে, ভাল মেছেজ আছে। ৰামায়ণ ৰাৱণে হাৰিল, ৰামে জিতিল, কাৰণটো এটাই আছে। মহাভাৰতত কৌৰৱে হাৰিল, 100 জন দাদা ভাই থকাৰ পিছতো 5 জনৰ লগত কিয় হাৰিল? এইটো এটাই ৰিজন আছে। গোটেই তাত চাব গলে আপুনি এটাই ৰিজন আছে, তাৰ হল ৰামায়ণতো ৰাম আৰু ৰাৱণৰ ভিতৰত ৰামে কিয় জিতিল, ৰাৱণে কিয় হাৰিল? ৰাৱণৰ পৰিবাৰত দাদা ভাইৰ মিল নাছিল, ৰামৰ পৰিবাৰত দাদা ভাইৰ মিল আছিল, সেইকাৰণে ৰামে জিতি গল, ৰাৱণে হাৰি গল। তেনেকৈ যিমান নলেজ আছে সকলোতে নলেজ বিলাক আছে। এইটো নলেজৰ কাৰণেও আমি পঢ়িব লাগে, জানিব লাগে। তাত প্ৰত্যেক ষ্টেপত এটা শ্লোকত নলেজ দিয়া আছে। যেতিয়া আমি এইটো জানি লওঁ তেতিয়া আমাৰ সমাজ নিজে ভাল হৈ যাব। আৰু এটা কথা আমি জানিব বিচাৰোঁ, যিকোনো ধৰ্ম হওক বা আমি বেছি দেখিবলৈ পাওঁ, হিন্দু ধৰ্ম হওক যিকোনো ধৰ্ম হওক, নিজৰ বিলিফত যেতিয়া পূজা কিবা যায়, হাতত কিবা পিন্ধে আৰু কিবা আপোনাৰ ফৰেডত যিখিনি কিবা পতা লগাই আহে। ইয়াৰ মিনিংটো কেনেকুৱা? একচুৱেলি এতিয়ালৈকে আমাৰ সমাজত বুজিব নোৱাৰে, মানে এনে যাব পূজাত, এনে লগাই আহিব, এনে বান্ধি আহিব, কি মিনিং হয় এইটো আপুনি কি ক'ব? প্ৰথমতো দেখক, এইটো যোনটো হাতত ধাগাটো লগাও, এইটো হল আমি ধাগা যেতিয়া লগাও, এইটো সেই সময়ত লগাও মাত্ৰ নহয়, তাৰ আগত পুৰোহিত বিলাকে তাত পূজা কৰি পেলাই তাত মানে অভিমন্ত্ৰিত কৰা বুলি কয়, মন্ত্ৰ কৰি পেলাই তাত এটা ৰক্ষা সূত্ৰ হিচাপে লগোৱা হয়। মানে যিকোনো অসুবিধাত আমাক ধৰ্মই ৰক্ষা কৰক, ভগৱানৰ নাম বিলাক কৈ পেলাই তাত আমাক ৰক্ষাৰ কাৰণে লগাও হয়। এইটো হল ধাগাৰ। হ্যাঁ, ঠিক আছে। আগত আমার এইটো আহে না, আপোনাৰ কি কয়, ৰক্ষাবন্ধন। ৰক্ষাবন্ধনত ভনী বিলাকে, সিস্টাৰ বিলাকে ব্ৰদাৰ বিলাকক লগাই দিয়ে না, ৰক্ষা সূত্ৰ বুলি তো লগাই দিয়ে। যেনেকুৱা অসুবিধা আহিলেও তোক এই ৰক্ষা সূত্ৰই ৰক্ষা কৰি ৰাখক। এইটোৱে মিনিংটো হল ৰক্ষাৰ কাৰণে লগাও হয় এটা। আৰু এনে ভালো লাগে খালি হাত থকাৰ বিনিময়ত। আগতো আছিল তো ট্ৰেডিশনাল আছিল, আগতো ঘড়ী লগোৱা প্ৰচেছ আছিল। আজিকালি তো এই মোবাইল বলা বস্তুৱে তো বহুত খিনি খাই দিল, টিভি খাই দিল, ঘড়ী খাই দিল, বিভিন্ন বস্তু খাই দিল, সেইকাৰণে আজি ঘড়ী নাই। কিন্তু কিবা লগোৱা থাকিলে হাতত ভালো লাগে, এইটো হল। আৰু ফোটাৰ কথা কলে আপুনি, মাথাত ফোটা লগোৱা, লাল ফোটাটো হল এটা বিজয়ের প্রতীক।
আমি মনত এটা বিজয় আৰু এনে চন্দনো আহে হালধীয়া বা বিভিন্ন চন্দনৰ এটা গুণ আছে যেতিয়া চন্দনটো ভাল চন্দন যদি থাকে হয় না এইটো চন্দনটো আপুনি লগাই তাত এটা সুগন্ধ থাকে এই সুগন্ধই আপোনাৰ মাইন্ডসেটটো কৰি ৰাখে আৰু তাত যেতিয়া আপুনি চন্দনটো লগাই কেতিয়াবা লগাই চাও মাথাটো বেছিকৈ বিক কৰি আছে আপোনাৰ পুৰা ইয়াৰ পৰা মইতো লগাই থাকো ইয়াৰ পৰা ইয়াত লৈকে যদি চন্দন লগাই দিয়ে আপোনাৰ মাইন্ডটো একদম শীতল হৈ থাকে ঠাণ্ডা হৈ থাকে মাইন্ডটো গৰম হ'ব নিদিয়ে চন্দনৰ মানে স্বভাৱটো হল তাৰ ঠাণ্ডা কৰি ৰখা এইটো ঠাণ্ডাও কৰি ৰাখে আমাৰ মাইন্ডত ঠাণ্ডা হলে যেতিয়া আমি ঠাণ্ডা হৈ থাকে তানে মাইন্ডে ঠিক কাম কৰি পালে যেতিয়া আমি মাইন্ডটো গৰম হৈ থাকে তো বেয়া বেয়া বস্তুবিলাক দিমাগত আহি থাকিব পাৰে এইটোই হল আপুনি গম পাই আমাৰ হিন্দু ধৰ্ম হওক যিকোনো ধৰ্ম হওক আমাৰ সমাজৰ ধৰ্ম হওক আপোনাৰ কিবা পূজাৰ মতে আপুনি কি কি জায়গাত পূজা কৰে আৰু কি কি ধৰণৰ পূজাটো কৰিব পাৰে আপুনি পূজাতো আমি এতিয়ালৈকে জন্মৰ পৰা মৃত্যুলৈকে যিমান পূজাবিলাক আছে সকলোৱে কৰো বিশেষ কৰি হল গ্ৰহৰ কাৰণে কৰা বস্তুবিলাক হল আৰু জ্যোতিষৰ পৰা চাব গলে বিভিন্ন পূজাবিলাক আছে সাপ্তাহিক ভাগৱতৰ পৰা মহামৃত্যুঞ্জয় জপ বিলাক হল মানে এইটো মানুহৰ সমস্যাটো কি আছে এইটো চাই পেলাই কোনটো পূজা দিলে সমস্যাটো সমাধান হৈ যায় আজিকালিৰ সময়ত আমাৰ বেছি সমস্যা হল লৰা ছোৱালীৰ ফিউচাৰ আমি এটা ওয়েবত পঢ়াই আছো সাকসেস নহয় আমি স্পোর্টসত লৈ যাব লাগে না তাক কি কয় মিউজিকত লৈ যাব লাগে না এটু পঢ়াব লাগে না এটু আমি ওয়েটো এতিয়া ধৰিব পৰা নাই এটু কুণ্ডলী বা জ্যোতিষৰ হিচাপত আমি ওয়েটো ধৰিব পাৰো কোনটো ওয়েত গলে আমি মানে মঞ্জিলটো পাব পাৰিম সাকসেস হ'ব পাৰো এইটো চাব পাৰিম জ্যোতিষৰ পৰা ইয়াৰ কাৰণে কিবা পূজা দিব লাগে এইবিলাক মানে প্ৰবলেমটো চাই মানে পূজাটো সকলো প্ৰবলেমটো আৰু প্ৰবলেমটো হল এইটো চোৱাৰ পিছতে গম পোৱা যাব বা তেনেকুৱা যিকোনো সমস্যা থাকিলে সম্পৰ্ক কৰিলে হওক আৰু একো নাই এইটো কৰিব পাৰে সকলো পূজাবিলাক তো আমি আপুনি কৰিছে এটা প্ৰবলেমটো আমি এতিয়ালৈকে কোনবা গাঁও ভিতৰত আছে এতিয়ালৈকে আৰু আমাৰ সমাজত হৈ থাকে এইটো ডাইনা ডাইনী বুলি কয় ডাইনা ডাইনীটো কেনেকুৱা ডাইনা ডাইনী হ'ব যেনেকুৱা সমাজত ডাইনা ডাইনী যিখিনি মেডিচিন হোম ৰেমিডিজ খালে কৰি মেডিচিন দিয়ে তাৰ লগতো ভাল হয় তাৰপৰা কেতিয়াবা কি হয় কি এই হোম ৰেমিডিজ বনাই এজন ডাইনা হয় মানুহ খাই দিয়ে মানুহ কিবা কৰে এইটো কিমান হয়তো একচুৱেলি এইটো দেখক ডাইনী আমাৰ সমাজত আগৰে পৰা তান্ত্ৰিক বোলা বস্তুটো আছিল আজি নহয় আমাৰ গোৰ্খালী সম্প্ৰদায়তো তান্ত্ৰিক বোলা বস্তু আছিল যেতিয়া তান্ত্ৰিক বিলাক আহি যায় মানে যেতিয়ালৈকে ডক্টৰ বিলাক আহি থাকে বিমাৰ বিলাকতো ওলাই থাকিব হয় না এই ডাইনী মানে যেতিয়ালৈকে তান্ত্ৰিক আছে ডাইনী বিলাক ওলাই থাকিব হয় না আৰু এইটো মানে নিৰাময় কৰিবৰ কাৰণে আজিকালিতো কি হৈ আছে 100% ডাইনী বুলি আমি ক'ব নোৱাৰো আমি তো কেনেকৈ ডাইনীক হজাই দিও যোনটো ঘৰত মানে কাম কৰিব নোৱাৰা এটা এজন বুজুৰ্গ মহিলা আছে ওল্ড এজৰ এজন আপি মানুহ হয় ইয়া জেন্টস বা লেডিজ যিকোনো হোক যাৰ ল'ৰা ছোৱালীও নাই মানে অসহায় বুলি কওঁ এইটোই মাত্ৰ তো ডাইনী হৈ আছে আজি আপুনি দেখা পাইছে কোনোবা ঘৰৰ পুৰা ধনী মানুহৰ ডাঙৰ মানুহৰ মা ডাইনী হৈছে দেখা পাইছে দেখা পোৱা নাই ডাইনী আমি যাক বনাইছো এইটোতো অসহায় আছে যাই নিজে অপিল কৰি নিজকে বচাব নোৱাৰে সেইবিলাকে ডাইনী হৈ আছে এইটো অলপ আমাৰো মাইন্ডসেট হ'ব লাগে আমি প্ৰত্যেকবাৰে ইহঁতকে ডাইনী বনাই আছো আমি মানে অসহায় ডাইনী হয় নে নহয় এইটো আগত ভাবিব লাগে আৰু ডাইনী বা ভূত প্ৰেতৰ প্ৰকোপটো পৰে নে নপৰে এইটো ক'ব বিচাৰি যদি আপুনি মই ক'ব পাৰো ডাইনী তো মই 100% নকওঁ কিন্তু ভূত প্ৰেতৰ অলপ ছায়া বিলাক থাকে এইটো হৈ থাকে কেতিয়াবা আমি সপোনতো দেখি থাকো কেতিয়াবা কোনটো ৰাস্তাত গলে আপোনাক কিবা একটা আভাস হৈ থাকে আপুনি ফিল কৰিব পাৰে কিবা এটা বস্তু আছে এইটো হল আপুনি চাৰিজন বন্ধু একে ওয়েত গৈ আছে তিনজনে গম নাপায় আপুনি গম পাব পাৰে বা আপুনি গম নাপায় চাৰিজনৰ ভিতৰত একজনে গম পাবে এটোৰ কি হয় যিকোনো এটা প্ৰভাৱ কৰিবৰ কাৰণে ধৰি লওক আমি চাৰিজন এটা বাইকতে দুটা বাইকত চাৰিজন আহি আছো শান্তিপুৰৰ পৰা বেংগললৈকে আহিছো পানী আহিছে তাত চাৰিজনে এটা বাইকতে আহিছো এটা টাইমতে ইমানেই ভিজিছো পানীৰ পৰা কিন্তু এজনক জ্বৰ হৈ গল পানীৰ ভিজাৰৰ পৰা তিনিজনক একো হোৱা নাই ইয়াৰ মতলব এইটো নহয় যে পানীৰ ভিগাৰ কাৰণেহে জ্বৰ হৈছে যদি এই তিনজনকো তো হ'ব লাগিছিল
পানী ভিজিলে যে জ্বৰ হয় এই তিনিজনকতো জ্বৰ হ'ব লাগিছিল আপোনাক বা মোক মাত্ৰ কিয় হ'ল এইটো কি হয় মানে মোৰ শৰীৰটো অলপ কমজোৰ আছিল মোক এই পানী পৰাৰ লগে লগে মোৰ এফেক্ট হৈ পৰি গ'ল সেম প্ৰসেস এইটো ডাইনি বা আপোনাৰ ভূত প্ৰেত তান্ত্ৰিক মোৰ গ্ৰহটো যেতিয়া কমজোৰ আছিল অলপ যিকোনো প্ৰভাৱে মোক প্ৰভাৱ কৰিব পাৰিছে এফেক্ট কৰিব পাৰিছে সেই সময়ত আৰু মানে তান্ত্ৰিক বিলাক বা পণ্ডিত পুৰোহিত বিলাকে আহি কি কৰে এই গ্ৰহটো উচ্চ কৰি দিয়ে তাক বল কৰি দিয়ে এইটো কোৱাৰ লগে লগে যেনেকৈ আপোনাৰ শৰীৰত অলপ আগৰে পৰা জোৰ সোৰ আছিল পেৰাচিটামল এটা দি দিল ডক্টৰে আপোনাৰ জ্বৰটো ভাল হৈ গ'ল ঔষধি দিয়া দবাই দিয়াৰ কাম মেডিচিন দিয়াৰ কামটো তো জ্যোতিষে কৰে সেইকাৰণে যেতিয়া ভূত বিকাশ মানুহৰ শৰীৰত আহি আপোনাক বিয়া কৰি দিয়ে কিবা কিবা হৈ যায় নিজে মানে অকলে দাস নাপায় এইটো কেনেকুৱা আপুনি এজন কিবা গুৰুজী হয় কেনেকুৱা সলভ কৰে তাৰ মাজতে এইটো হল দুটা ওয়েবত আছে এইটো এটা হল আমাৰ মাইন্ডত থাকে ভূত প্ৰেত ডাইনি বা ভূত প্ৰেত যিকোনো আমি আজিকালি সোশ্যাল মিডিয়াত বেছি দেখি আছো দেখি পেলাই আমি জানো যে ভূত আহিলে বা মোৰ শৰীৰত ভূত উমাইলে কেনেকৈ কৰিব লাগে এইটো মই আগৰে পৰা জানো মই এইটো এই কাৰণে মোৰ যদি কোনোবাই কৈ দিয়ে মোক ভূত উমাইছে মই এইবিলাক কৰিব ধৰো আগৰে পৰা জানো ন মই কি কৰিব লাগে মোৰ এই এক্টিভিটিজটো কেনেকৈ হ'ব লাগে এইটো কৰিব ধৰো এই কাৰণে আজি মানে সকলোতে এইটো আহি নাযায় কিন্তু আহে মানে পুৰা 100% নাহে বুলিও ক'ব নোৱাৰো আগৰ সময়তো আছিল আমি ডাইনি বুলি বা জংগলী বুলি কৈছিলে জংগলীয়ে ধৰিছে বুলি কয় আমাৰ হিচাপত মানে জংগলৰ কিবা ভূত প্ৰেতে ধৰিছে বুলি পিছত গম পোৱা গ'ল মোৰ নিজৰ এজন ডাঙৰ ভনী আছিল সেই সময়ত আমি জংগলীয়ে ধৰিছে বা ভূত প্ৰেতে ধৰিছে বুলি বহুত সময়লৈকে আমি এই তান্ত্ৰিক বিলাককে দেখাই থৈছো পিছত আমি গম পালো যে এইটো অলপ টাইফয়েড বেয়া হৈ গৈছে বুলি সেইকাৰণে অনচন কিবা কিবা কৈ আছে সেইকাৰণে আমি সোনকালে হস্পিটাললৈ গৈছো সেই সময়ৰ কথা এই সময়ত ইমান হস্পিটাল বিলাক ওচৰত নথকাৰ কাৰণে আমিও নিজৰ মোৰ দিদিক বচাব নোৱাৰিলো এইটো আমি ভাবি লগে আগত যে হৈছিল কি এইটো ফুল এটা মানে তান্ত্ৰিকৰ বা পুৰোহিতৰ মানে 100% থাকিব নালাগে এটো মানে প্ৰিপেয়াৰ কৰিব লাগে আৰু যিমান তান্ত্ৰিক বিলাক বা জ্যোতিষ বিলাক আছে ইহঁতেও এটা মোৰ পৰা এডভাইস ল'ব পাৰে মই কৈ দিম এতিয়া যিমান পুৰোহিত বা তান্ত্ৰিক কৰি আছে ইহঁতে যেতিয়া এনেকুৱা সমস্যা বিলাক আহে মানে এই ভূত প্ৰেতৰ বিলাকৰ আপুনি যি নিয়ম কৰিব লাগে কৰি দিয়ক তাৰ পিছত ইহঁতক এটা এডভাইস দি পঠাওক যে এতিয়া মই কৰিব লগা বস্তুটো কৰিছো আপুনি ডক্টৰক একবাৰ দেখাওক কিয়নো মানে শৰীৰত মেডিকেলো কিবা এফেক্ট হ'ব পাৰে না তাৰ সকলো ভূত প্ৰেতৰ নহ'ব পাৰে মেডিকেলো কমি হ'ব পাৰে মেডিচিনৰো তো আৱশ্যকতা থাকিব পাৰে সেইকাৰণে আপুনি কৰিব লগা কৰক তাৰপিছত সেই পৰিবাৰক এডভাইস দি পঠাওক যে আপুনি এতিয়া একবাৰ মেডিকেল যাই ট্ৰিটমেন্ট কৰি চাওক আমাৰ সমাজত আমি দেখিবলৈ পাওঁ কেতিয়াবা ডক্টৰৰ লৈ গৈ তাৰপিছত নিজৰ কিবাটো যিখিনি প্ৰব্লেম নিজৰ চাই তাৰপিছত মানে ভাল নোহোৱাৰ কিবা পিছত মানে কথাটো হ'ল কি ইয়াত ডক্টৰ লগতো নহ'ব কি নহ'ব বুলি মানে এটা পূজা কৰে পূজা কৰি মানে এইটো বিলিফত যেনেকা পূজা কৰে এইটো বিলিফ হয় ভাল হয় ইয়াৰ মাজত আমাৰ সমাজত বড়োৱে হওক যিকোনো কমিউনিটিজ মানুহ হওক গ্ৰহ আছে বুলি কয় গ্ৰহ কাটিব লাগে পূজা কৰিব লাগে পূজা কৰাৰ পিছত গ্ৰহ কাটিলেহে মোৰ ঘৰৰ যিখিনি বেমাৰী আছে ভাল হৈ যাব বুলি কয় গ্ৰহ বুলি কি আপুনি কেনেকুৱা ক্লাৰিফিকেশ্যন দিব গ্ৰহটো হল প্ৰথমতেতো গ্ৰহ মানে হল আমাৰ হিন্দু ধৰ্মত 9টা গ্ৰহ আছে জ্যোতিষৰ ভিতৰত এইটো জ্যোতিষৰ 9টা গ্ৰহৰ ভিতৰতে আমাৰ পুৰা সৃষ্টিটো চলি আছে গ্ৰহটো আপোনাকো লাগি থাকে মোকো লাগি থাকে ভগৱান ৰামচন্দ্ৰকো লাগিছিল ঠিক আছে সকলোকে লাগিছিল না লাগিলে ভগৱান ৰামক কালি ৰাতিপুৱা হোৱাৰ আগতে তোমাক ৰাজা বনাই দিম বুলি পিতাজীয়ে কৈছিল বাবাই কৈছিল তাৰ ৰাতি এটা ডিসিশন হৈ গ'ল যে তুমি ৰাজা নহয় 14 বছৰৰ কাৰণে বনবাস যাব লাগে এটো তো গ্ৰহৰে খেল না এটা ৰাজা হোৱাৰ 2 ঘণ্টা আগৰ পিছতে মানে পুৰা সিস্টেমটো চেঞ্জ হৈ গ'ল এতিয়া 2 ঘণ্টাৰ পিছত তুমি মানে সূৰ্য উদয় ৰাতিপুৱা মৰ্নিং হোৱাৰ লগে লগে তুমি ৰাজা হৈ যাবা এই দেশৰ বুলি কৈ দিছিল মৰ্নিং হোৱাৰ আগতে আৰু ডিসিশনটো চেঞ্জ হৈ পেলাই 14 বছৰৰ কাৰণে জংগলত যাব লগা হ'ল এইটো তো গ্ৰহ আছিল কাৰণে হৈছিল আমাক আপোনাক মাত্ৰ নহয় ভগৱানকো গ্ৰহ লাগিছিল আমাকো লাগিব গ্ৰহ এইটোই হয় কিন্তু গ্ৰহ জাপ কৰিব লাগে গ্ৰহে মানে কেতিয়াবা কি হয় মানে গ্ৰহৰ প্ৰকোপত আমাৰ মেডিচিন বিলাক কাম নকৰে এইটো হৈ যায় যেনেকৈ ধৰি লওক এটা এইটো মোবাইল আছে
মোবাইলত যদি মই এটা প্লাষ্টিক ৰেপ কৰি দিওঁ, ঠিক আছে, প্লাষ্টিক ৰেপ কৰি পেলাই ইয়াৰ পৰা পানী ভৰাই থাকো, আমি পানী দি থাকো, তো ভিতৰত ভিজিব নিভিজে। এই কাৰণে মই আগত কি কৰিব লাগে, এইটো প্লাষ্টিকৰ ৰেপটো আঁতৰাই দিব লাগে, তাৰ পিছতে পানী সোমাব। এইটো কেতিয়াবা গ্ৰহ বিলাকে মানে নিজ গ্ৰহ বিলাক থকাৰ কাৰণে, গ্ৰহ বেয়া থকাৰ কাৰণে মেডিচিনে কাম নকৰা, ৰেপ কৰি গ্ৰহ বিলাকে মানে কেপচাৰ কৰি ৰখা থাকে, সেইকাৰণে কেতিয়াবা গ্ৰহ জাপ বুলি কৰিলে এইটো সমাধান হয়। আৰু গ্ৰহ জাপটো আপুনি মই আগতে কৈ দিছো, গ্ৰহ হটাব পৰা বস্তু নহয়। মই আগতে বিভিন্ন সময়ত কৈ আছো এইবিলাক বস্তু। গ্ৰহটো হল যেনি লওক আপুনি ইয়াৰ পৰা বজাৰ যাব খুজি আছে, আপোনাৰ মা বা বাবাই কৈ দিলে যে মৌচমটো অলপ ভাল নাই, পানী আহিব পাৰে, তুমি এটা ছাতা লৈ যোৱা। আপুনি ছাতা লৈ গল, পানী আহিল, আপুনি নিভিজিল কিয় না, আপুনি ছাতা লৈ গৈছিল, ছাতাটো খুলি দিছে, আপুনি পানীৰ পৰা বচিছে। আৰু এইটো এক্সাম্পল লয় যদি, এইটো এতিয়া আমি য'ত বহি আছো ইয়াত ছট আছে, টিন আছে, এইটো ছট আছে, পানী আহিলে আমি ভিকি যাম নেকি? নিভিজো। পানীতো আহিব না, আমি ছট লগাইছো কাৰণে পানী নাহে নেকি? আহিব, কিন্তু আমি নিভিজো, আমি এই পানীৰ পৰা ৰক্ষা পাওঁ। এইটো সেম গ্ৰহ জাপ কৰা, গ্ৰহ পূজা কৰা, গ্ৰহ কাটি দিয়াও চেনে, এটা মানে বাউণ্ডাৰী কৰি লোৱা, নিজক সেভ কৰি লোৱা। এইটো হল গ্ৰহ জাপ কৰিব লাগে। যেতিয়া আৰু এটা প্ৰব্লেমটো হল কি, আমাৰ সমাজত যি মানুহে চাকৰি পোৱা নাই, ভেৰি ইণ্টাৰেষ্টিং আৰু হাসিব লগা হ'ব মানে এই কুৱেশ্যনত, যে মানুহে চাকৰি পোৱা নাই, কামত ভালকে লগা নাই, কষ্ট কৰি আছে, বিজনেছ কৰি আছে, ফেইলাৰ হৈ আছে। তাৰপিছত এটা কথাটো হ'ল কি, লাষ্টত যি মানুহে বিয়া পাতিবলৈ পৰা নাই এতিয়ালৈকে, ল'ৰাই হওক ছোৱালীয়ে হওক, ইয়াৰ মাজতো মানে গ্ৰহ আছে বুলি কয়। গ্ৰহ থকাৰ কাৰণে কেতিয়াবা অজাৰ পণ্ডিতত যায়, মানে নিজকে মানে চাই কোনোবা চলব হয়, চাই মানে নিজক মানে ডিৰেকশ্যন লৈ আহে। এইটো দেখক, আমি এতিয়া আপুনি যদি ক'ব বিচাৰে, মই এটা সম্প্ৰদায়ৰ কথা কম, বিশেষ কৰি মৰৱাৰী সম্প্ৰদায় বা হিন্দী ভাষী সম্প্ৰদায়ৰ আপুনি লৈ লওক। সিহঁতৰ পৰা অনসাকসেসফুল হোৱা মানুহ বহুত কম পোৱা যায়। সিহঁতে ফুললি মানে ষ্টাৰ্টিঙৰ পৰা জ্যোতিষীৰ গাইড লৈ কাম কৰে। সিহঁতে এটা সৰু মইতো এতিয়া আপুনি গুগল কৰি চাব পাৰে, আম্বানীৰো এজন জ্যোতিষ আছে, প্ৰাইভেট জ্যোতিষ, যেনেকৈ আমাৰ মানুহ বিলাক প্ৰাইভেট ডক্টৰ থাকে না, প্ৰাইভেট মানে সল্লাহকাৰ থাকে, এডভাইজাৰ থাকে, তেনেকুৱা আম্বানী আজি দেশৰ ভিতৰত মানে বেছি পইচা থকা ধনী মানুহ, তেওঁৰো মানে প্ৰাইভেট জ্যোতিষ আছে। আমি জানা মতে তো আম্বানী নিজে খৰচ কৰি আছে, য'ত পৰা কি কি প্ৰডাক্ট বনাই আছে, এইটো নহয়, জ্যোতিষীৰ পৰা এডভাইচ লৈ পেলাই হে কৰি আছে। কোনটো সময়ত কৰিব লাগে, কোনটো ৱেবত খৰচ কৰিব লাগে, কিমান খৰচ কৰিব লাগে, কেনেকুৱা ৰঙৰ বনাব লাগে, এইটো সকলো জ্যোতিষত কৰি আছে। আমিও জ্যোতিষৰ এডভাইচটো ল'ব লাগে, আমিও সাকসেস হৈ যাম। কেতিয়াবা আমাৰ ৱেটো সহি নহয়, বা আমি কোনটো সময়ত ওলাব লাগে, জ্যোতিষে তো আমাক এটা সময়ৰ কাৰণে কৈ দিছে, আমি কোনটো কামত ওলাব খুজি আছো, কোনটো বাৰত ওলাব খুজি আছো, কোনটো বাৰত ওলালে কোনটো দিশাৰ পৰা ওলাব লাগে, বা আমি কোনটো কামৰ কাৰণে গৈ আছো, ইন্টাৰভিউৰ কাৰণে গৈ আছো না, এক্সাম দিবৰ কাৰণে গৈ আছো না, যুদ্ধৰ কাৰণে গৈ আছো না, সেই সময়ত ঘৰৰ পৰা কি খাই ওলাব লাগে, কি খাই ওলাই গলে আমাৰ কামটো মানে সাকসেস হৈ যাব, এইটো জ্যোতিষীত ক্লিয়াৰ লিখা আছে। আমি যদি 100% জ্যোতিষী কোৱা মতন এইটো ফলো কৰি যাওঁ, তেনেহলে আমাৰ সমস্যা নাথাকে। যদি গ্ৰহটো থাকে, গ্ৰহটো নিজৰ কামৰ যেতিয়া আপুনি পাপ কৰিব, যেতিয়া আপুনি বিয়া কাম কৰিব, ইয়াৰ মাজত গ্ৰহটো কাটিব লগা হয় না, একচুৱেলি এইটো জন্মৰ লগত আহে? এইটো নাই, গ্ৰহটো আহে, এইটো মানে ফট কৰি লাগি যোৱা বস্তুটো নহয়। গ্ৰহটো মোৰ মানে আপুনি চীনা ঠাই যদি জ্যোতিষী বিলাকে যেতিয়া আপোনাৰ জন্ম হোৱাৰ লগে লগে চীনাটো টিপন বুলি কয় যাক, কুণ্ডলী বুলি কয় যাক, এইটো কুণ্ডলীটো যেতিয়া চাই, তাতে আপোনাৰ পুৰা ফিউচাৰটো কয়। আমাৰ যেনেকুৱা নামকৰণ বুলি কয় 11 দিনত, বা নিজৰ ধৰ্ম হিচাপে যোনটো আজিকালিতো বড়ো কমিউনিটিৰ ভিতৰতো মোৰতো বহুত এনেকুৱা বন্ধু বিলাক আছে, বা যজমান বুলি ক'ব পাৰো মই। সিহঁতে যেতিয়া নিজৰ ঘৰত বাচ্চা হয়, আজি এনেকুৱা মোৰ লগত ফোন আহি থাকে, আজিও 3টা ফোন আহিছিল, ফোন আহি থাকে, যেনেকুৱা ঘৰত বাচ্চা হৈছে, গুৰুজী মোৰ বাচ্চা হৈছে ইমান সময়ত, মই নামটো কি ৰাখিম? নাম মানে এটা লেটাৰটো আহে, এইটো জ্যোতিষী হিচাপে কোনটো বাৰত জন্ম হৈছে, তাৰ নক্ষত্ৰ হিচাপে 12টা ৰাশি আছে, 28টা নক্ষত্ৰ আছে, তাৰ ভিতৰত একটা নক্ষত্ৰত 8টা
মানে লেটার থাকে এই হিসাবে লেটারটো উদি থাকে তাই এই লেটার হিসাবতে নাম রাখে আজি বড় কমিউনিটিতে আছে মই তো বহুত বড় কমিউনিটিৰ পৰা মোক বনাই থাকে নামকৰণৰ প্ৰসেস যোনটো আছে সিহঁতে নিজৰ নিয়মত কৰি আছে মোৰ ক'ব লগা একো নাই আপুনিও কৰি থাকক নিজৰ যোনটো প্ৰসেস আছে বা যোনটো আমি নিয়ম কৰি আছে এইটো কৰক কিন্তু যদি নাম আপোনাৰ বাচ্চাটো ৰাখিব লাগে তাত তেতিয়া গ্ৰহটো মিলাই পিলাই যদি ৰাখা হয় নামটো নামও কোৱা নাযায় লেটাৰটো থাকে লেটাৰ নামটো আপোনাৰ মানে ধৰ্ম হিচাপে বা জাতি হিচাপে যোনটো নাম যেনেকৈ এটা গোৰ্খা কমিউনিটিৰ মানুহ বিলাকৰ নাম বেলেগ থাকে বড়ো কমিউনিটিৰ বেলেগ থাকে কিন্তু লেটাৰটো সেম হয় এ পৰা আহা আমাৰ গোৰ্খা কমিউনিটিতো মানুহ আছে বড়ো কমিউনিটিও আছে বিৰ পৰা আছে এটো লেটাৰটো লৈ পিলাই নাম ৰাখিব যদি পাৰে তেনেহলে তাৰ ভৱিষ্যত ভাল হৈ যায় গ্ৰহটো চাই মানে নামটো ৰাখিব লাগে গ্ৰহটো চাই নহয় নামটো নক্ষত্ৰ চাই পিলাই হয় নক্ষত্ৰৰ আপোনাক বেসিক পৰা ক'ব নক্ষত্ৰৰ মতলব আপুনি দিন আৰু টাইম তাটো সব মিলাব লাগিব মানে ধৰি লওক আমাৰ 28টা নক্ষত্ৰ আছে ঠিক আছে আৰু প্ৰত্যেক দিনত এটা নক্ষত্ৰ আহি থাকে 28 দিনৰ মূৰত মূৰে 30 দিনৰ ভিতৰত এটো ৰোটেশন হৈ চলি থাকে আপোনাৰ জন্ম যেতিয়া হৈছিল ঠিক আছে এই সময়ত 4 স্টেপ থাকে একটা নক্ষত্ৰ ফার্স্ট সেকেন্ড থার্ড ফোর্থ কোনটো স্টেপত আপোনাৰ জন্ম হল এইটো চাই পিলাই এটা লেটাৰ টো ওলাই যায় তাত ঠিক আছে এইটো লেটাৰ ওলাই যোৱাৰ পিছত আপোনাৰ লেটাৰ হিচাপত কোনটো ৰাশি পৰে এইটো ৰাশি ওলাই যায় তাৰ পৰা ঠিক আছে এইটো ৰাশি ওলাই গলে আপোনাৰ কোনটো ৰাশিৰ কাৰণে কি ভাল হয় আপুনি কোনটো কাপোৰ লগাব লাগে কেনেকুৱা ৰঙৰ লগাব লাগে কোত যাবৰ কাৰণে আপুনি ৰাশি হিচাপত কি কৰিব লাগে আৰু এইটো ৰাশি যেতিয়া গম পোৱা যায় যেতিয়ালৈকে আপুনি নামটো ঠিক হিচাপত নাৰাখে নামকৰণ হিচাপত তেতিয়া ৰাশি নিমিলে আপোনাৰ আমি যদি মনৰে হিচাপে আমি ভাল লগা গুগলৰ পৰা চাইছো মোক এটা নাম ভাল লাগে এইটো নাম ৰাখি দিছো যদু মধু এই হিচাপত যদি নাম ৰাখা থাকে তো ৰাশি নিমিলে আপোনাৰ একচুয়াল ৰাশি এইটো নহয় যোনটো আপোনাৰ নক্ষত্ৰ হিচাপে গ্ৰহ হিচাপে থাকিব লগা নামটো নহয় এই হিচাপত তেতিয়া নিমিলে এই যেতিয়া ৰাশিটো মানে সহি থাকে তেতিয়াতো বিয়াৰ আগত কুণ্ডলী মিলাৱা বুলি কয় আপোনাৰ দুইজনৰ কুণ্ডলীটো মিলোৱা হয় এইটো কিমান পাৰ্সেন্ট মিলে যদি কিবা বাধা আছে দুইজনৰ ভিতৰত বিয়া নকৰিলেও নহয় তো তাত বাধা বিলাক কি আছে আগতে এই বাধা বিলাক আঁতৰাই যায় আঁতৰাব পাৰে কোনটো গ্ৰহ বেয়া আছে এই গ্ৰহৰ পূজা সূজা দি গ্ৰহ মিলাব পাৰে তাৰ পিছত বিয়া কৰিলে এইটো বিয়া সাকসেস নহলে ডিভোর্স আজিকালি কিয় ডিভোর্স হৈ আছে ঘনে ঘনে ডিভোর্স হৈ আছে গ্ৰহটো চাবলৈ যেতিয়া এজন মানুহটো দূৰত আছে আপোনাৰ নাম কৈ দিলে কেনেকুৱা নামৰ পৰাও গ্ৰহ চাব পাৰে কিন্তু মই নামটো কৈ দিছো না নামটো বা কেনেকৈ ৰখা না নিজে মনৰ পৰাহে মোক বীৰ পৰা অহা নাম ভাল লাগে মোক চিৰ পৰা অহা নাম ভাল লাগে মোৰ ডিৰ নাম ভাল লাগে বুলি মই ডেভিড ভাল লাগে ডেভিড ৰাখি দিছো মোক অশোক ভাল লাগে অশোক ৰাখি দিছো বিজয় ভাল ৰাখে বিজয় ৰাখি দিছো এইটো যদি হয় নাম এইটো 100% গ্যাৰান্টি দি কৰিব নোৱাৰে কিন্তু যদি আগৰ জন্মৰ সময়ৰ আপোনাৰ টাইম টেবল চাই পিলাই ঠিক নক্ষত্ৰ চাই পিলাই স্টেপ 4টা স্টেপৰ ভিতৰত চাই পিলাই যদি একচুয়াল নাম ৰখা আছে আপোনাৰ নামৰ পৰাও পুৰা আপোনাৰ জীৱন হ'ব পাৰে ভাল এজন জ্যোতিষৰ আগত আপুনি গৈ আপোনাৰ বাচ্চাৰ টাইম আৰু ডেট দি পিলাই যদি হুদে আপুনি বাচ্চা লৈ যাব নালাগে আপোনাৰ লৰাৰ কেনেকুৱা আছে ক'ত কি আছে তিল বুলি কয় না তিল ক'ত আছে তাৰ শরীর কেনেকা আছে কালা বর্ণৰ আছে না বগা বর্ণৰ আছে না এইটো ক'ব পাৰে আগত যাই কেনেকুৱা হ'ব পেটু হ'ব না মোটো হ'ব না ক্ষীণা হ'ব এইটো ক'ব পাৰে আয়ু কিমান আছে 100% নহলে এটা আয়ুৰো গণনা কৰি দিব পাৰে ইন ফিউচাৰত এই জব কৰিব না প্ৰাইভেট জব কৰিব না বিজনেস কৰিব না এইটোও কৈ দিব পাৰে বা এডুকেশনত পঢ়িব পাৰে না নাপাৰে যেবা আমি লিখলে পাই নিজৰ মানক চাই মানে নিজৰ কিবা যিখিনি হাত আছে এইটো আমসু চাই মানে আপোনাৰ বাইগটো হেঙ্গানে হেঙ্গানে হয় কেনেকা বিলিভ কৰিব এইটো তো মানে জ্যোতিষৰ বিভিন্ন ভাগ আছে আমি যোনটো জ্যোতিষৰ কথা আইছো এইটো ফলিত জ্যোতিষ বুলি কয় অংক জ্যোতিষ এইটো বেলেগ জ্যোতিষ হল আৰু একটা হল হস্তৰেখা বুলি কয় হাতৰ ৰেখা বিলাক চাই পিলাই এইটো হাতৰ ৰেখা বিলাকৰ পৰাও মানে ভৱিষ্যতটো আপোনাৰ ৰেখা বিলাক চাইও কৰিব পাৰে বৰ্তমান ৰিডিং মই যোনটো কথা কৈ আছো এইটো অংক জ্যোতিষ কয় যোনটো মানে টাইম টেবলৰ ভিতৰৰ কৰা যোনটো কুণ্ডলী চাই পিলাই যোনটো কৰিব পাৰে বৰ্তমান আপুনি এজন পণ্ডিত হৈ কি আপুনি একচুয়ালি সলভ কৰিব পাৰে আৰু কি কামটো আপুনি কৰে বৰ্তমান একচুয়ালি
মানুহৰ মানুহৰ সমস্যা মানে সমস্যাটো মই এতিয়ালৈকেতো প্ৰায় মোৰ লগত আহা প্ৰায় সমস্যাই সমাধান হৈ গ'ল। এটা বড়ো কমিউনিটিৰে আছিল, এটা বাচ্চা আছিল, যোনটো বাচ্চা 13 মাস না কিমান হৈছিল, এইটো বেৰাব নোৱাৰে, মানে হ্যান্ডিক্যাপ নিচিনা, আৰু দেখাত মানে সব ঠিকঠাক আছে, আৰু মানে ভয়সো নওলায়, তেনেকুৱা আছিল। মোক কোনোবাই নম্বৰ দিছে, ফোন কৰিছে, চিৰাঙৰ নহয় অলপ বাহিৰৰে, মই তাত ফোন মাতিছে, মই গৈছো, মই গৈ পেলাই এইটো মানে তাৰ ডেট অফ বাৰ্থ বিলাক লৈছো। আজিকালিতো এটা ফেচিলিটি ভাল হৈছে, আমাৰ ডেলিভাৰী বিলাক প্ৰায় ঘৰত নহয়, ভাল হস্পিটালত লৈ যাওঁ, বাহিৰ হস্পিটালে লিখি দিয়ে ডেলিভারির টাইমটো। এই কারণে আমি জ্যোতিষের কারণে সহজ হয়েছে, এই কাগজটো ওলাই দিয়া কম, এই কাগজত অলরেডি লিখা থাকে টাইম আর ডেট, এই কারণে সহজ হয় জ্যোতিষের। কিন্তু তাত চাই পেলাই চাইছো যে অলপ মংগলটো কমজোৰ আছিল, ঠিক আছে, এইটো অলপ মংগলৰ কিবা আছিল, অলপ চলপ কিবা কৰি দিছো, আৰু কিবা আছিল উপায়, এইটো উপায় বিলাক কৰি দিছো। আজি মই কৰি অহা 3 মাহ হৈছে, আজি 4 দিন হৈছে, মোক ফোন কৰিছিল যে এতিয়া কথা কব ধৰিছে, বাচাই মানে বাবা মা বুলি মাতিব ধৰিছে, আৰু অলপ অলপ খোজ কাঢ়িবও ধৰিছে। এইটো মোৰ কাৰণে পজিটিভ হয়, আৰু মোক মানে মাতি আছে, ল'ব আহিম গুৰুজী আপোনাক, মোৰ একবাৰ আহক। মই কৈছো অলপ ভাল হ'ব দে, অলপ টাইম কৰি পেলাই আহিম, অলপ মোৰো ব্যস্ততা আছে। এইটো মানে সাকসেস হৈ আছে, 100% তো নকম, কেতিয়াবা নিমিলেও, বিভিন্ন কাৰণত নিমিলে, কোনোবাৰ এইটো টাইম টেবলটো নমিলাৰ কাৰণে বা মোৰ নলেজৰ কমৰ কাৰণে হ'ব পাৰে, মই এইটো যি সমস্যা আছে এইটো বুজিব নাপাৰাও হ'ব লাগে। মইও ইমান ডাঙৰ জ্যোতিষটো নহয় যে পুৰাই জানো বুলি ক'ব পাৰো, এই মোৰো কমজোৰিৰ কাৰণে হ'ব পাৰে। সকলো সাকসেস নোহোৱা কাৰণত তাও মানে 70-80% লৈকে সাকসেস হোৱাই পাইছে। গুৰুজী এটা কথা সুধিব বিচাৰিম আপোনাৰ পৰা, জানিব বিচাৰিম, ডক্টৰ আৰু কেনেকুৱা কিবা ফাৰাক আছে, ডিফাৰেন্স? একচুৱেলি কি সময়ত ডক্টৰত যাব লাগে, কি সময়ত আপোনাক ফলো কৰিব লাগে, ইয়াৰ বিষয়ে কি ক'ব আপুনি? দেখক, ডক্টর আৰু জ্যোতিষ, পণ্ডিত বা জ্যোতিষ দুইটা মানে এটা ওয়েতে যোৱা বস্তু, কিন্তু ওয়েটো বেলেগ আছে। পণ্ডিতৰ যোৱা কাম বিলাক হল যেনেকৈ আপোনাৰ বিয়া হোৱা নাই টাইমত, যেনেকৈ আপোনাৰ নকৰি নহয়, বা আপুনি মানে ফুল টাইম দি আছে, সাকসেস নহয়, আপুনি বাৰ বাৰ কৰি আছে, 90% লৈকে আপোনাৰ কাম হৈ যায়, 1%-ৰ কাৰণে আপোনাৰ বেয়া হৈ যায়, একবাৰ নহয় বাৰ বাৰ হৈ আছে, তেনেহলে একবাৰ আপুনি বেক হৈ পেলাই জ্যোতিষীৰ ফালে যাই চাওক, কি কাৰণে মোৰ এনেকৈ আছে, তেতিয়া ডক্টৰৰ লগত গলে নহব। কিন্তু আপোনাক জ্বৰ আহি আছে, আপুনি ঘনে ঘনে জ্বৰ আহি আছে, আপোনাৰ টাইফয়েড হৈ আছে, এই সময়ত আপুনি যদি জ্যোতিষৰ ফালে যায়, তেনেহলে তো আপোনাৰ ভুলে কৰা হ'ব। সেই সময়ত আপুনি ডক্টৰৰ ফালে যাব লাগে, টেষ্ট কৰিব লাগে, লিভাৰ বেয়া হৈছে নে, কিডনি বেয়া হৈছে না, আপোনাক জ্বৰ আহিছে নে, সেই সময়ত ডক্টৰৰ ফালে যাব লাগে। আৰু এডভাইচটো দুইজনৰে বুজি পেলাই ল'ব লাগে, নিজেও বুজিব লাগে যে মোৰ বেমাৰটো জ্যোতিষত গলে ভাল হয় না, ডক্টৰৰ ফালে যাব লাগে, এইটো বেমাৰো চাব লাগে। আৰু আজিকালি যিমান ডক্টৰো আছে বা জ্যোতিষ বিলাকো আছে, সিহঁতকো মই এটাই কওঁ যে আপুনিও নিজেতো যেতিয়া মোৰ লগত আগত আহে, মইতো এনে গম পাই যাম না এইটো মোৰ বেমাৰ না ডক্টৰৰ বেমাৰ। এনে মইতো যেনেকৈ একজন ডক্টৰে যেনেকৈ যেতিয়া ব্লাড লৈ যায় তেতিয়া গম পাই যায় না এইটো মানে মেডিকেলৰ বেমাৰ না এইটো ধৰ্মৰ বেমাৰ, এইটো যেতিয়া গম পাই ক্লিয়াৰলি কৈ দিলে হ'ল না, এইটো তোৰ ইয়াত ট্ৰিটমেন্ট হ'ব, তো এটা পুৰোহিতৰ লগত যা বা জ্যোতিষৰ লগত যা, পূজা কৰ, তো কৈ দিলে কি একোতো অসুবিধা নাই। পণ্ডিত বিলাকে তেনেকৈ কৈ দিলে হ'ল, যেতিয়া আহে আমাৰ লগত এইটো গ্ৰহৰ কাৰণে হোৱা নাই, এইটো কিবাৰ কাৰণে জ্বৰ আহি আছে বা টাইফয়েড আছে বা লিভাৰ বেয়া হৈছে বা সুগাৰ আছে, এইটো বুজি পালে ডক্টৰৰ ফালে পঠাই দিলে হ'ল না। তাতো মানে লালচ বোলা বস্তু থাকিব নালাগে না, অকলে যিমান আছে মোৰে ফালে টানি ল'ম, এইটোতো অকলে সময়ত বিজনেছ চাব নালাগে। এনেও ডক্টৰ আৰু পুৰোহিত মানে ভগৱানৰ দুটা ৰূপ বুলি কোৱা যায়, ভগৱানৰ
ভগৱানক অকলে দেখা নাই না, ভগৱানকতো অকলে আমি দেখা নাই, আপুনি দেখা পাইছে ডক্টৰক বা পুৰোহিতক দেখা আছে, আমাৰ যিমান সমস্যা আহে সিহঁতে সমাধান কৰি দিয়ে। তেনেহলে ভগৱান যদি এনেকুৱা বেয়া হৈ যায় তো সমাজৰ কাৰণেতো এইটো মানে বেয়া বস্তু। সেইকাৰণে আমি ভাবিব লাগে আমি ভগৱান হিচাপে বহিছো যদি আমাৰ মানসিকতা আমাৰ মেন্টেলিটিটো অলপ ভগৱানৰ নিচিনা হ'ব লাগে। গুৰুজী আপুনি এজন গুৰুজী হয়, এজন পণ্ডিত হয়, কিমান দিনৰ পৰা আপুনি এইটো কাম কৰি আছে, কিমান বছৰৰ পৰা আগত? মই এইটো আপোনাৰ শান্তিপুৰৰ পৰা মেট্ৰিক পাছ কৰাৰ পিছত মই ইয়াৰ পৰা হৰিদ্বাৰৰ ফালে গৈছো, তাত 8-9 বছৰ মান তাতে বহি পেলাই আহিছো। এই মানে সোসাইটিত আপোনাৰ 2018 পৰা মই ফিক্স আছো। 2018 পৰা ইয়াতে আছো, তাৰ আগত আৱা যাৱা হৈ আছিল। 18 পৰা ইয়াতে আছো, মানে মোৰ এনে এড্ৰেছ শান্তিপুৰ চিৰাং জিলাৰ ফিক্স এড্ৰেছ হ'ল এইটো, কিন্তু বিভিন্ন কাৰণত পুৰা ভাৰত ক'ব পাৰিম বা আসামে ক'ব পাৰো, এইটো ঘূৰি থাকো য'ত যেনেকৈ মানুহবিলাকে মাতি লয় মোৰ সহায় কৰিব পাৰে তাতে মই যাওঁ। আমাৰ টিম বিলাকো আছে, বিভিন্ন পূজা বিলাক অলপ ডাঙৰ পূজা বিলাক হলে আমাৰ গ্ৰুপ বিলাক আছে, সকলোৱে গৈ মোৰ বন্ধু বিলাকো আছে, সিহঁতক লৈ টিম হিচাপে কাম কৰি থাকো, পূজা কৰি থাকো বিভিন্ন জেগাত। সেইটোৱে। 2018 পৰা লৈ এতিয়ালৈকে আপুনি কি প্ৰব্লেমত মোটামুটি ফেচ হৈ আছে বৰ্তমান? মই বেছি কৰি ফেচ কৰা প্ৰব্লেমটো হ'ল মেইনলি হ'ল একটো হ'ল নকৰি, মানে সাকসেস নোহোৱা, মানে পঢ়িতো সকলোৱে গৈছে, আজিকালি সকলোৰে ঘৰতে BA MA কৰা মানুহবিলাক আছে, কিন্তু নকৰি নাই। এটা সমস্যা এইটো হ'ল। আৰু সেকেন্ডত বেছি ফেচ কৰা সমস্যাটো হ'ল গৃহ কলেজ, যাৰ ঘৰত মানে ঝগড়া দাদা ভাইৰ ভিতৰত বা পতি পত্নীৰ ভিতৰত বা মা বাপৰ ভিতৰত, এইটো 2 নম্বৰত। আৰু 3 নম্বৰৰ এনেকুৱা এটা সমস্যা আছে আমাৰ সমাজত যে মেৰিট কৰিছে, বিয়া কৰিছে, কিন্তু সন্তান হোৱা নাই, মানে ল'ৰা ছোৱালী নাই। এইটো আজিকালি আমাৰ সমাজত বেছি সমস্যা, বেছিকৈ। আৰু এইটো কি কেনেকুৱা সমস্যা, সকলোৱে ক'বও নোৱাৰে যে মোৰ ল'ৰা ছোৱালী হোৱা নাই বুলি, ফট কৰি ক'বও নোৱাৰে। এইকাৰণে এইটো 3টা বেছি ফেচ কৰা সমস্যা বিলাক। সলিউশন ঠিকে আছে, এতিয়ালৈকেতো হৈ আছে। আৰু বিশ্বাসৰো কথা আছে, কোনোবাই আহি পেলাই আমি এডভাইস দি দিওঁ, সিহঁতে কি বুঝি যায় এইটো ফলো নকৰে, বা কোনোবাই 1-2 দিনৰ ফলো কৰে তাৰ পিছত আৰু ইগনোর কৰি যায়। এইটো এটা যিকোনো এটা কোর্স থাকে, এইটো কোর্সটো পুৰা কৰিবই লাগিব। যেতিয়ালৈকে আপুনি কোর্স পুৰা নকৰে তাৰ ফলটো নাপায়। এনে এটা ষ্টুডেন্ট হিচাপতে যদি আপুনি এবছৰ স্কুলৰ ক্লাছ নকৰে, ফট কৰি এক্সাম দিব গ'লেওতো নহ'ব, বা এক্সামৰ সময়ত আপুনি নবহিলেও 1 বছৰ পঢ়িছো বুলি পাছ কৰি নিদিয়ে। এইটো মানে এটা কোর্স থাকে, কোর্সটো কমপ্লিট কৰিব লাগে। আৰু এটা আজিকালি মানে সৰু বাচ্চা বিলাকৰ ইমান সমস্যা আছে, মইতো ফেচ কৰা যেতিয়া এক্সামৰ সময় আহে, তো মই কেতিয়াবা বাহিৰত থাকো, ধৰি লওক আপুনি চৌদিয়াৰ ফালে থাকো, সেই সময়ত যদি মেট্ৰিক বা 9-10ৰ এক্সাম বিলাক থাকে, সেই সময়ত মানে ল'ৰা ছোৱালীৰ এক্সামৰ আগত কিবা কৰিব লগা সৰু বস্তুবিলাক থাকে, সিহঁতেও অলপ মানে গাইড কৰিব খোজে, মোৰ বাচ্চাৰ এক্সাম আছে, পৰীক্ষা আছে, বা ইন্টাৰভিউ ফেচ কৰিব গৈ আছে, বা কি আছে, অলপ কিবা কৰি দিয়ক, অলপ পূজা দি দিয়ক আগত, বা এইবিলাক বেছি থাকে আজিকালি। এইটো আৰু ভালো হৈ যায়, ৰিজাল্টটো নিজকো ভাল লাগে এইটো কৰি পেলাই। যদি মই কিবা কৰাৰ কাৰণে যদি এজন সৰু বাচ্চাই ভাল ৰিজাল্ট আনিব পাৰে, বা এজন মানুহে নকৰি পাব পাৰে, এইটো মোৰ কাৰণেও ভাল। সিহঁতেৰে বিশ্বাস কৰি আহি থাকে, এক্সামৰ সময়ত বেছি মানুহবিলাক মানে কন্টেক্টত থাকে। তো এই সময়ত আমি কনক্লুজনত আহিম। তো ফলো কৰিবলৈ আপুনি আমাৰ মাজত যিখিনি কি বুলি কয় গ্ৰহ কাটি যিকোনো কেনেকুৱা আপুনি চলিউশ্যন কৰিব, আৰু কি অনুৰোধ জনাব আপুনি? মইতো সোসাইটিক এটাই অনুৰোধ কৰো, আপুনি যোনটো ট্ৰেডিশনাল আছে আগতো আপোনাৰ ট্ৰেডিশনালটো ভুলি নাযাব। যোনটো কমিউনিটিত আছে, আপোনাৰ যোনটো ধৰ্ম আছে, ঘৰৰ আমাৰ হিচাপত গৈ কুল ধৰ্ম বুলি কয়, কুল পৰম্পৰা যোনটো আছে, মোৰ বাবা বা বাবাৰ বাবাই যোনটো মানি লৈছে, এইটো কেতিয়াও নেৰিব। ঠিক আছে, এইটো কৰিবই লাগিব। তাৰ অতিৰিক্ত, তাৰ অবিহনে বিভিন্ন হিচাপত এইটো যেনেকৈ আগৰ সময়ত বড়ো বিলাকে জ্যোতিষী চোৱা নাছিল,
কিয়নো এই সময়ত বড়োবিলাকৰ পুৰোহিত নাছিল, আজিকালিতো ওলাই গৈ আছে। মইতো আগতো কৈ আছো, যদি কোনোবাই বিচাৰে যেনেকৈ বেলেগ নেপালী বা গোৰ্খালী কমিউনিটি বা বিহাৰী কমিউনিটিত, আছামিজ কমিউনিটি যেনেকৈ পুৰোহিত বিলাক আছে, তেনেকুৱা পুৰোহিত আমাৰ বড়ো কমিউনিটিতো ওলাব লাগে। ভাল একজন মানে ভাল জ্যোতিষ জানা, ভাল শাস্ত্ৰ জানা, তেনেকৈ ওলাব বিচাৰে যদি কন্টেক্ট কৰি লওক। কোনোবাই বাচ্চা যদি আপুনি পঠাব খোজে, মই কন্টেক্ট কৰি দিওঁ ক'ত লৈ যাই পঢ়াব লাগে, এইটো মেনেজ কৰি আহা সময়ত যদি এটা বড়ো কমিউনিটিৰ পৰা ভাল এজন পণ্ডিত ওলাই যায়, এইটোতো সোসাইটিৰ কাৰণে ভাল না। কিয়নো যদি এটা বড়ো কমিউনিটিৰ পৰা এটা পুৰোহিত ওলাই যায়, তো মোৰ পৰা সি বেছি জানে না, কিয়নো সি ভিতৰৰ কথা জানিব পাৰে, সি বুজিব পাৰে বাথু কি ব্ৰহ্ম কি, হয় না। সেইকাৰণে এইটো যদি ওলাব পাৰে এইটো ভাল। আৰু সোসাইটিক এটাই অনুৰোধ, নিউ জেনেৰেশ্যন নচামুক্ত হৈ থাকক সোসাইটিৰ পৰা। যদি সোসাইটিক আজি যোনটো সৰু সৰু বাচ্চা আছে, সিয়ে আমাৰ কালিৰ ভৱিষ্যত, আমাৰ ফিউচাৰটো সিহঁতে হয়। যদি সিহঁতে আজিকালি বেয়া হৈ যায়, তেনেহলে অহা সময়ত আমাক বহুত বেয়া লাগে। আৰু আমি এতিয়া দেখা পাওঁ যেনেকৈ সৰু সৰু বাচ্চা কলেজৰ, আমি এই ৰোডতে থাকো, কেতিয়াবা কেতিয়াবা ৰোডত থাকিলে কলেজৰ আজি বেছিছে বেছি 19-20 বছৰো হোৱা নাই, 17-18 বছৰ, 15-16 বছৰৰ সৰু সৰু বাচ্চা বিলাকৰ বাবা বিলাকে বাইক দি দিছে, ভাল কাৰণে দিছে, সোনকালে যাব, টাইমত যাব বুলি। কিন্তু সৰু বাচ্চা বিলাকে তাক মিস ইউজ কৰি আছে। আজিকালি দেখা পাওঁ অলপ আগতে চিগাৰেট লৈ আছে, ডাঙৰ সৰু কোনেও নাচায়, চিগাৰেট খাই আছে, আৰু মদ খাই পেলাই লেংটা হৈ পেলাই ঘূৰি আছে। কি লগাইছে এইটো মনত নাই, কি খাই আছে, কি কথা কৈ আছে। এইটো সোসাইটিক এইটোৱে অনুৰোধ কৰে, আপোনালোক হল নিউ জেনেৰেশ্যনৰ যিমান ইউথ আছে, আপোনালোক হল আমাৰ কালিৰ ভাৰতৰ ভৱিষ্যত। আপুনি যদি এতিয়া বেয়া হৈ যায়, আমাৰ সোসাইটি, আমাৰ দেশটো মানে পতনৰ হিচাপত যাব। সেইকাৰণে আমাৰ দেশ বচাবৰ কাৰণে হলেও আপোনালোকে অলপ সজাগ হৈ যাওক সোসাইটিক বচাবৰ কাৰণে। যদি আপোনালোকে তেনে কৰে, আপোনাৰ সৰু ভাই বিলাকে তেনেকৈ কৰি যাব, আৰু তাৰ পিছত আৰু আপুনি যিমান কৰি আছে তাৰ পৰা ডবল কৰিব ইহঁতে বেয়া। সেইকাৰণে সোসাইটি বেয়া হৈ যাব। যেতিয়ালৈকে আপোনালোকে ভাল হৈ যায়, তেনেহলে সোসাইটি বচাব নোৱাৰো। সময় হৈ যায়, আমি যিমান আছো এইটোতো এজ হোৱাৰ পিছত আমিতো ৰিটায়াৰৰ ফালে যাই যাওঁ। সোসাইটি চাব লগা কাম আপোনালোকৰ হল। সেইকাৰণে ইউথ বিলাক একদম সজাগ হ'ব লাগে, ইউথ বিলাকৰ হাতত আছে, ইউথ একদম সজাগ হ'ব লাগে। এইটো এডভাইস আৰু গাইড কৰিব লাগে গাৰ্জেন হিচাপেও। সোনকালে সকলো বস্তু ডিমান্ড কৰিলে পুৰা কৰি দিব নালাগে, বুজিব লাগে ক'ত খৰচ কৰি আছে, কি কৰি আছে। এইবিলাক সৰু সৰু সোসাইটিত অৰ্গানাইজ বিলাকে কৰিও আছে, এইটো মই ইয়াৰ পৰা ক'বও নালাগে। এইবিলাক সোসাইটিৰ আছে, বিভিন্ন অৰ্গানাইজেশ্যন বিলাকে কৰি আছে সকলো সোসাইটিৰ হিচাপত। আজিকালি অলপ ভাল দিশত গৈ আছে। স্পৰ্টছ বিলাক হৈ থাকিব লাগে। যেতিয়া স্পৰ্টছ বিলাক হৈ থাকিব বা কালচাৰেল প্ৰগ্ৰাম বিলাক হৈ থাকিব, মাইণ্ডটো সেট হৈ থাকিব, মানুহৰ মাইণ্ডটো তাত ফ্ৰী মাইণ্ড হলেহে মানুহ বেয়া দিশত যায়। সেইটোৱে হল। আৰু আমি কি কম, बे समाव जोंनि गेजेराव फैनानै माखासे बिथिंनि स्पिरिचुवेलि फोथायनाय आरो फुजा खालामनाय बेराफारसे बायदि बायदि बिथिंखौ लानानै बिथाङा जोंनि गेजेराव क्लियारिफिकेसन होफैबाय। बेनि थाखायनो थाबामुनि गेमिरि बा थाबामुनि बिजय पण्डित मुरिजिनिसिम साबायखर बावबाय। आरो बे समाव नोंथांमोनखौ आसा खालामदों नेक्स्ट बाराव जुदि बिथाङा माबा मोनसे आइडियाफोर होयोबा नोंथाङा निस्सय मिथिबावगोन। दा बेखिनि এই মুহূৰ্তত আপোনাক ইয়াত আমাৰ ষ্টুডিঅ'ৰ ভিতৰত আহি মানে যিখিনি ইনফৰ্মেশ্যন দিব লগা আছিলে ইম্পৰ্টেণ্টলি আপুনি দি গ'ল। আৰু যিখিনি বস্তুটো আমি জানা নাছিলে সেইটো আপুনি আমাক জনাই দিলে। তাৰ কাৰণে আপোনালৈ ধন্যবাদ যাচিলোঁ। থেংক ইউ।